নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আৰু আজি আমাৰ ষ্টুডিঅ'ত আছে ডক্টৰ মাহফুজুৰ ৰহমান তেখেতৰ লগত আজি ডিসকাশন কৰিম তেওঁৰ লাইফৰ বিষয়ে কাৰণ মানুহে লাইফৰ কথাৰ পৰা যিখিনি শেয়াৰ কৰে সেইখিনিৰ পৰা মানুহে বহুত কথা শিকিব পাৰে আৰু আজিলৈকে মই মানুহৰ লাইফৰ ষ্টৰী বহুত শুনিছো ময়ো শিকিব পাৰিছো অডিয়েন্সেও মোক কয় যে বেলেগৰ ষ্টৰীৰ পৰা বহুত বেছি ইনস্পায়াৰ হয় সো আজি দাদাৰ লগতো বহুত কথা ডিসকাশন কৰিম তেওঁলোকৰ লাইফৰ বিষয়ে আৰু দুৰ্নীতি কথা পাতিম কিবা কিবি তো যিখিনি এক্সপেৰিয়েন্স পাইছে লাইফত সেইখিনি পাতিম সো আপোনাক ওয়েলকাম জনাইছো ধন্যবাদ হিমাশ্ৰী মই আপোনাৰ প্ৰগ্ৰামটো খুব চাওঁ আৰু সঁচাকৈ আমি বেলেগৰ পৰা শুনিলে জীৱনৰ পৰা বহুত অভিজ্ঞতা আমি নিজে নকৰাকৈ শিকিব পাৰোঁ কাৰণ জীৱনটো ইমান দীঘলো নহয় যে প্ৰতিটো কাম বা প্ৰতিটো ভুল আমি নিজে কৰি তাৰ পৰা শিকিম বা শিক্ষা ল'ম গতিকে যদি আমি বেলেগৰ পৰা শিকিব পাৰোঁ এইটো খুব ভাল এটা লক্ষণ আৰু খুব ভাল লাগিছে আপোনালোকে মোক ইয়াতে আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ সো আপোনাৰ সৰুকালৰ পৰাই যাওঁ মই জানো যে আপোনাৰ বহুত ষ্ট্ৰাগল আছিলে এসময়ত আপোনাৰ অৱস্থা বেয়া আছিলে কিন্তু বৰ্তমান একদম ষ্টেবল ভাল চলি আছে সেই কওকচোন কাৰণ সেইখিনি কথা শুনি বহুত বেছি মানুহ মোটিভেট হ'ব কিন্তু হয় এইটো আপুনি ঠিকেই কৈছে যে আগতকৈ মোৰ তুলনামূলকভাৱে যথেষ্ট এতিয়া আৰ্থিকভাৱে হওক বা ছ'চিয়েলি হওক সামাজিকভাৱে হওক বা নিজৰ এটা যিটো ষ্টেণ্ডিং থাকে সেইটো যথেষ্টখিনি ভাল এটা সময় এনেকুৱা আছিলে যে যেতিয়া আমি ল'ৰালি কালত LP স্কুলত পঢ়িছিলোঁ তেতিয়া আমাৰ আৰ্থিক অৱস্থাটো বৰ এটা ভাল নাছিলে মোৰ ফাদাৰ তেখেত এজন ভেঞ্চাৰ স্কুলৰ মাষ্টৰ আছিলে আৰু ভেঞ্চাৰ স্কুলৰ মাষ্টৰৰ অৱস্থাটো এনেকুৱা হয় যে তেওঁলোক পানীত হাঁহ নচৰাৰ দৰে অৱস্থা কোনোমতে টিউশ্যন পাতি কৰি চলিছিলে খেতি বাতিটো বহুত বেছি মনোনিৱেশ কৰিব নোৱাৰে এইফালে মাষ্টৰ যদিও কৰে সেইটো এটা ভলুণ্টাৰী ছাৰ্ভিচৰ নিচিনা পে'মেণ্ট নাপায় চেলাৰী নাপায় তো সেইটো সময়ত সঁচাকৈ বহুত ষ্ট্ৰাগল আছিলে আৰু মোৰ কিছুমান কথা এতিয়া মনত পৰে যে বাৰিষা কালত যেতিয়া বৰষুণ দিছিলে স্কুলত যোৱাৰ কাৰণে আমি ছাতিটো মানে মোৰ নাছিলে আমব্ৰেলা এটা আমি এফৰ্ড কৰিব পৰা অৱস্থাত নাছিলোঁ তো কচুপাত ডাঙৰ কচুপাতটোকে আমি ছাতি হিচাপে ইউজ কৰি তেনেকৈ স্কুললৈকে গৈছিলোঁ বা ৰাইজে টিফিন লৈ যায় বা তেতিয়াই টিফিন বক্স ফ্লাক্সত পানী লৈ যায় সেইখিনি বস্তু আমাৰ নাছিলে সেইটো আমাৰ কাৰণে লাক্সাৰী আছিলে আৰু মোৰ মনত আছে কলপাতত আমি ABCD লিখিছিলোঁ কলপাতত স্কেল পাতটো যিটো চেণ্টিমিটাৰ স্কেল আছিলে আমি কিনিব পৰা সক্ষমতা নাছিলে তো বাঁহৰ যিটো বেত বুলি কয় মানে সেইটোতে চেণ্টিমিটাৰ মানে আপোনাৰ মাৰ্কিং কৰি সেইটোকে স্কেল হিচাপে ইউজ কৰিছিলোঁ তো সঁচা কথা এইটো যে ল'ৰালি কালত বহুত ফাইনেন্সিয়েলি বা আদাৰৱাইজ বহুত ষ্ট্ৰাগল গৈছিলে আৰু তাৰ মাজতো মই মোৰ ফাদাৰক ধন্যবাদ জনাম যে তেওঁ মানে হাৰ মনা নাছিলে আৰু চাগে এইটো এটা এডভান্টেজ আছিলে যে মই ঘৰৰ এটাই ল'ৰা আৰু মোৰ ভণ্টি এগৰাকী সেইটো কাৰণে চাগে তেখেতে ক'ৰবাত নহয় ক'ৰবাত মনোবলটো পাই আছিলে যে কেতিয়াবা নহয় কেতিয়াবা ভাল দিন আহিব আৰু শিক্ষাৰ পৰা বিৰত কৰাব নোৱাৰি যিকোনো প্ৰকাৰে হাৰ হালত মে মানে পঢ়া নাই হে শিক্ষা দীক্ষা নহ'লে জেনেৰেশ্যনটো আগুৱাব নোৱাৰে আৰু আপোনাৰ লগত মই শ্বেয়াৰ কৰিবলৈ পাই সুখী যে আমাৰ মানে যিটো ক্লেন যিটো খানদান আছে তাতে মোৰ ফাদাৰ ফাৰ্ষ্ট গ্ৰেজুৱেট হয় আৰু হয়তো আমাৰ গাঁৱতে মই প্ৰথম চিকিৎসক ডক্টৰ আপোনাৰ আপুনি হয় প্ৰথম গৌৰৱৰ কথা এইটো এটা হয় তো সেই জাৰ্নিটো কেতিয়াবা মনত পৰিলে ভালো লাগে অলপ কেতিয়াবা ফিল হয় যে কিমান ষ্ট্ৰাগল আছিলে বহুত এটা কণ্টকময় যিটো যাত্ৰা আছিলে ইট ৱাজ টু পেইনফুল ফুল অফ ষ্ট্ৰাগল হাৰ্ডশ্বিপ আছিলে বাট ক'ৰবাত নহয় ক'ৰবাত সেইবিলাকে জীৱনত বহুত কথা শিকাই গৈছে আৰু চাগে সেই ষ্ট্ৰাগলটো কৰি অহাৰ যিটো এটা মাদকতা যিটো সফলতা আপুনি জীৱনত পায় সেইটোৰ এটা বেলেগ এটা চাৰ্ম আছে আৰু বাকী মাজৰ কথাখিনি আপুনি মানে ডাক্তৰ পঢ়ালৈকে সেই গোটেই তাৰ আগৰ কথাখিনি কওক তাৰ আগৰখিনি মানে মই স্কুল পঢ়িলোঁ মোৰ জন্ম হৈছিলে দৰং ডিষ্ট্ৰিক্টৰ ধুলা থানাৰ অন্তৰ্গত লতাখাট নামৰ গাঁও এখনত আৰু তাতেই মই শিক্ষা দীক্ষা ল'লোঁ অসমীয়া মাধ্যমতে পঢ়িছিলোঁ ক্লাছ 6লৈকে তাৰপিছত মই আপোনাৰ নবোদয় বিদ্যালয়ৰ যে প্ৰৱেশিকা পৰীক্ষা হয় JNVST জৱাহৰ নবোদয় বিদ্যালয় ছিলেকশ্যন টেষ্ট আৰু সেই পৰীক্ষাত মই অৱতীৰ্ণ হৈছিলোঁ ইয়াতো মই কোনো টিউশ্যন মাষ্টৰ লোৱা নাছিলোঁ বা সেইখিনি পইচাও নাছিলে টিউশ্যন মাষ্টৰ লোৱাৰ তেতিয়া শিক্ষকো কম আছিলে তো মোৰ দেউতাই মোক শিকাইছিলে যদিও বা তেওঁ আৰ্টছ বেকগ্ৰাউণ্ডৰ হয় তেওঁ নিজেই মোক গোটেইখিনি শিকাইছিলে আপোনাৰ মেণ্টেল এবিলিটি টেষ্ট লিটাৰেচাৰ মেথমেটিক্স 100 মাৰ্কৰ পৰীক্ষা হৈছিলে 60 মাৰ্কৰ আছিলে আপোনাৰ মেণ্টেল এবিলিটি টেষ্ট এইটো বহুত এটা এনালাইটিকেল টাইপ পৰীক্ষা হয় মানে ইন লাইন উইথ IIT কাইণ্ড অফ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন তাৰপিছত আপোনাৰ এইখিনি পঢ়ালে আমাক 5জন মানক পঢ়াইছিলে ফাদাৰে মোৰ বন্ধু আছিলে মোৰ চুবুৰীয়া যিকেইজন আছিলে কিছুমানে ক্লাছ 7ত গৈও পৰীক্ষা দিছিলে আৰু ক'ৰবাত নহয় ক'ৰবাত জীৱনত কনফিডেন্স বোলা বস্তুটো সেই পৰীক্ষা দিয়াৰ পিছতে গম পাইছিলোঁ হিমাশ্ৰী কাৰণ আমাৰ চেণ্টাৰটো দলগাঁৱত পৰিছিলে
আমি 5জনে গৈছিলোঁ, মোৰ দেউতাই লগত লৈ গৈছিলে। আৰু পৰীক্ষাৰ তেতিয়া কুৱেশ্যন পেপাৰবোৰ আমি পোৱা নাছিলোঁ। তাৰমানে কুৱেশ্যন পেপাৰতে এনচাৰ স্ক্ৰিপ্টটো আছিলে, আপুনি চাৰ্কুল কৰিব লাগে যে কুৱেশ্যন 1ৰ কাৰেক্ট এনচাৰটো কোনটো। অবজেক্টিভ টাইপ হয়, 4টাকৈ অপশ্যন আছিলে, MCQ মাল্টিপল চইচ কুৱেশ্যন। আৰু যেতিয়া মই পৰীক্ষা দি ওলাইছিলোঁ তেতিয়া মোৰ দেউতাই সুধিছিলে যে বাবা পাবা নে নাই। মই কৈছিলোঁ 100তকৈ এটা বিন্দুও কম নাপাওঁ, মানে 100 মাৰ্কৰ পৰীক্ষা। কৈছিলোঁ যে কোনো পধ্যে কাটিবই নোৱাৰে। চব শুদ্ধ আৰু একদম শুদ্ধ। যিটো কনফিডেঞ্চ আছিলে, মই ভাবোঁ জীৱনত সেই কনফিডেঞ্চটোৱে মোক জীৱনত এটা নতুন বুষ্ট দিলে। আৰু যি হাৰত কৈছিলোঁ, ৰিজাল্ট প্ৰায় 3 মাহমান পিছত দিছিলে। আৰু মই মোৰ বন্ধু দুগৰাকীকো মই কৈ আছিলোঁ যে মইতো পামেই, এইখন স্কুল মই এৰি যাম। আৰু এই বস্তুটো খুব ভাল লাগে। তাৰপিছত আপোনাৰ নবোদয় বিদ্যালয় যোৱাৰ আগতে দুৰ্নীতিৰ কথাটো যে আপুনি কৈ আছিলে, তো দুৰ্নীতিৰ যাত্ৰাটো মোৰ তেতিয়াই মই দেখিছিলোঁ যে দুৰ্নীতি কেনেকৈ হয়, কেনেকৈ নহয়, স্কুলত যোৱাৰ আগতেই। আচ্ছা, তাৰমানে আপোনাৰ মেডিকেল ফিটনেছ টেষ্ট এটা লাগে। আপুনি হোষ্টেলত গৈ থাকিব, তো তেওঁলোকে বিচাৰে যে কোনোবা এজন ৰেজিষ্টাৰ্ড মেডিকেল অফিচাৰে আপোনাক চাৰ্টিফাই কৰি দিব লাগে যে তেওঁ ফিট আছে ফিজিকেলি। এই ফিটনেছ চাৰ্টিফিকেটটোৰ কাৰণে আমি খাৰুপেটীয়া PHCত গৈছিলোঁ। মোৰ মনত আছে, মোৰ ফাদাৰে লৈ গৈছিলে, এইটো 2002ৰ কথা। আৰু তেতিয়া সেই ফিটনেছটোৰ কাৰণে মোৰ BP চাইছিলে, তেতিয়াই 50 টকা এটা লৈছিলে ডক্টৰটোৱে। মোৰ ক'ৰবাত নহয় ক'ৰবাত সৰু আছিলোঁ যদিও মোৰ বিবেকে দংশন কৰিছিলে যে এইটো ল'ব নালাগে। মই এটা দৰিদ্ৰ ঘৰৰ পৰা আহিছোঁ, মই কষ্ট কৰি সেই ছিটটো পাইছোঁ, নিজৰ কষ্টৰ বলত, নিজৰ মেধাৰ বলত। তাৰপিছত সেই ফিটনেছটোৰ কাৰণে তেওঁতো হেপী হ'ব লাগিছিলে যে এনেকুৱা এটা দৰিদ্ৰ, এনেকুৱা ৰুৰেল এৰিয়াৰ পৰা ল'ৰা এটা ওলাই আহিছে, মেৰিট আছে, CBSE মিডিয়ামৰ স্কুলত পঢ়িব, ইংলিছ মিডিয়াম স্কুল। তেওঁলোকে মোক কংগ্ৰেচুলেশ্যনছ দিব লাগিছিলে। কিন্তু ডক্টৰটোৱে সেইটোকে নকৰি BP চাই মেলি 50 টকা এটা ল'লে। তো প্ৰব্লেমটো কি হয়, আপুনি যেতিয়া সেই সৰু কালতে এইবোৰ দেখে, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত ইয়াতো আপুনি পজিটিভলি ইনফ্লুৱেঞ্চ হয়, ইয়াতো আপুনি নিগেটিভলি ইনফ্লুৱেঞ্চ হয়। যদি আপুনি পজিটিভলি হয় তেতিয়াহ'লে আপুনি ভাবিব যে মই কেতিয়াও নকৰোঁ জীৱনত। যদি নিগেটিভলি হয় যে মই জীৱনৰ আৰম্ভণিতে এইবোৰ দেখিলোঁ, তাৰমানে ময়ো যদি কেতিয়াবা পাৱাৰত থাকোঁ বা তেনেকুৱা এটা পজিশ্যনত থাকোঁ, ময়ো কেতিয়াও ফ্ৰীত কাম নকৰোঁ। সেই বস্তুটো মোৰ খুব বেয়া লাগিছিলে। তাৰপিছত আপোনাৰ তাৰ আগতে অলপ ল'ৰালি কালত মই দুষ্ট আছিলোঁ। এবাৰ কি হ'ল, আপোনাৰ শনিবাৰৰ দিনাখন মই বগৰী গছত উঠিছিলোঁ। তেতিয়া মই লুঙি পিন্ধিছিলোঁ সৰুতে। তো উঠিলোঁ, এটা তাতে সেই ষ্টেম এটা আছিলে, ঠানি এটা কাটি থোৱা আছিলে। তো মই জাপ মাৰিব দিওঁতে না লুঙিটো তাতে লাগি গৈ মই এনেকৈ পৰি গ'লোঁ, কলিজ ফ্ৰেকচাৰ হ'ল, হাতটো ভাগি থাকিলে। এতিয়া শনিবাৰ আমাৰ তাতে টাংনি বজাৰ হয়, তো পুৰুষসকল চবে বজাৰত গুচি যায়। তো মায়ে গম পালে, মই ভয় লাগিছে যে মোকতো আজি খুব পিটিব দুপৰীয়া সময়ত। তাৰপিছত মই গৈ দৰ্জাৰ চুকত মই লুকাই আছিলোঁ। পিছত মামা এজনে আহিলে, তেতিয়া গাড়ী নাই, আমাৰ গাঁৱত কাৰোৰে গাড়ী নাই। ঠেলাত মোক লৈ গৈছিলে কলাইগাঁৱলৈকে। আমাৰ পুতুল ছাৰ আছিলে, পুতুল ছাৰৰ দেউতা, তেওঁ খুব ভাল হাৰ্বেল ট্ৰিটমেণ্ট জানিছিলে। তেওঁ এই হাৰ্বেল বস্তুৰে মোক পিছত ট্ৰিটমেণ্ট কৰাই, সেইটো এটা আছিলে। তেতিয়া মই পৰীক্ষা দিব পৰা নাছিলোঁ, ফাইনেল পৰীক্ষা। মোৰ পৰীক্ষাটো অৰেল হিচাপত লৈছিলে আৰু মোৰ সদায় ৰোল নম্বৰ 1 আছিলে। ধৰক সেই হিচাপত ছাৰসকলে অলপ বেছি মৰম কৰিছিলে। তো পিছত অৰেলি পৰীক্ষা দি মই পাছ কৰিলোঁ, এইটো এটা মোৰ স্মৃতি মনত আছে। তাৰপিছত নবোদয়ত গ'লোঁ, জৱাহৰ নবোদয় বিদ্যালয় দৰং কলাইগাঁৱত গ'লোঁ। তাতেও এটা আপোনাৰ ধৰক যেতিয়া একদম এটা গাঁৱলীয়া পৰিৱেশৰ পৰা গৈ কোনোমতে টিনৰ চালি ঘৰ, জুপুৰি ঘৰৰ পৰা গৈ যেতিয়া কনক্ৰিট বিল্ডিং, দুমহলীয়া বিল্ডিং, তাতে গৈ আপুনি পটককৈ এডজাষ্ট কৰিব নোৱাৰে। এটা ভিন্ন টাইপ, এটা ছফিষ্টিকেটেড এনভাইৰনমেণ্ট। কিছুদিন খুব ভাল লগা নাছিলে, মানে একদম মন নবহে, গাঁৱলৈ মনত পৰে, মা দেউতালৈ মনত পৰে, হোম চিক। মানে যেতিয়া আহে ছানডেত, দেওবাৰে তেওঁলোকে ভিজিট কৰিব আহে, খুব কান্দো, থাকিব নোখোজোঁ, মানে মন নাযায়। তথাপিতো মা দেউতাই, যদিও মই এটা ল'ৰা আছিলোঁ, মই এতিয়া ফিল কৰোঁ, কাৰণ মই নিজে এতিয়া এজন পিতৃ, যে সন্তানৰ প্ৰতি কিমান মৰম থাকে। তথাপিতো তেওঁলোকে বুকুত পাথৰ ৰাখি হ'লেও বা বহুত কঠোৰ এটা বেদনা লৈ হ'লেও মোক তাৰ পৰা ট্ৰান্সফাৰ লৈ আহিব দিয়া নাছিলে। মই বহুত বাহানাবাজি কৰিছিলোঁ ক্লাছ 9লৈকে। হয়, ক্লাছ 9লৈকে মই সেই মানে বাহানাবাজি কৰি আছিলোঁ যে মোৰ ভাল নালাগে, মোক ইয়াৰ পৰা লৈ যোৱা, ইয়াত থাকিব মন নাই, বেলেগ এখন স্কুলত দিয়া। পিছত এবাৰ মোৰ ফাদাৰে খুব ভালকৈ এটা কাউন্সেলিং দিলে। ক'লে যে বাবা, তোমাক লৈ নানাৰ কাৰণ এটাটো হয় ফাইনেন্সিয়েল। তো পিছতে মোক খুব ভালকৈ এটা কাউন্সেলিং দিছিলে যে বাবা, তুমি যদি এনেকুৱা এখন স্কুল এৰি দিয়া, তোমাকতো আমি কেন্দ্ৰীয় বিদ্যালয় বা সৈনিক স্কুলত আমি দিব নোৱাৰোঁ।
আমাৰ ফাইনেন্সিয়েল অৱস্থা তুমি জানাই পিছত এই কথাটো মোক ক্লিক কৰি গ'ল ক্লাছ 9ৰ পৰা ঠিক হৈ গ'লোঁ একদম ঠিক একদম ক্লাছ 12ত তাতে পঢ়িলোঁ ক্লাছ 10তো ভাল ৰিজাল্টে হৈছিলে মোৰ ভাল পাৰ্চেণ্টেজ পালোঁ 3টা ছাবজেক্টত লেটাৰ মাৰ্ক পালোঁ তাৰপিছত ক্লাছ 11ত গৈ ছায়েন্স ষ্ট্ৰীম ল'লোঁ ক্লাছ 11ত অলপ উদ্ভণ্ডালি হয় ছিনিয়ৰ হোৱাৰ পিছত ক্লাছ 11ত ধৰক লিডাৰশ্বিপ পালোঁ আমি গোটেই ক্লাছ 11তে আমাৰ গোটেই টিমটো বনাই স্কুল কেপ্টেইন কালচাৰেল কেপ্টেইন মেথছ কেপ্টেইন অলপ উদ্ভণ্ডালিও হ'ল সেইটো হৈ যায় আৰু উপায় নাই এসময়ত মই স্কুলৰ পৰা ছাছপেনশ্যনো হৈছিলোঁ তাৰমানে আপোনাৰ আমাৰ স্কুলখন এনেকুৱা বা নৱোদয় বিদ্যালয়ৰ যিটো ছেটআপ থাকে আপুনি কোনো ইলেক্ট্ৰিকেল গেজেট ফোন হওক CD প্লেয়াৰ হওক ৱাকমেন হওক এইবোৰ আপুনি ইউজ কৰিব নোৱাৰে তো মই 2 মাহ বন্ধৰ পিছত গৈ আছিলোঁ তেতিয়ালৈকে মানে টিচাৰবিলাকে মোক খুব ন'টিছ কৰে মানে মোৰ ক্লাছ 9ত এটা কথা মোৰ মনত আছে এতিয়া ক'ব লাগিব আমাৰ তালুকদাৰ ছাৰ আছিলে আমি তালু মামা বুলি মাতিছিলোঁ তেখেতক তালু মামা তো মামাই মোক খুব ভাল পাইছিলে ক্লাছ 9ত আমাৰ চিভিক্স এটা ছাবজেক্ট আছিলে মানে ছ'চিয়েল ছায়েন্সৰ পাৰ্ট হয় মামাই কুৱেশ্যন এনেকৈ ছেট কৰিছিলে UPSC লেভেলৰ ডাইৰেক্ট কুৱেশ্যন এটাও নাই তো 80টা ছাত্ৰ থাকে আমাৰ এটা বেটছত A ছেকশ্যন B ছেকশ্যন 40টা তো তাতে মই 25 মাৰ্কৰ ইউনিট টেষ্ট আছিলে আই ৱাজ দ্য অনলি ওৱান টু গেট 25 আউট অফ 25 তো মামা সেইটো মানে আচৰিত পালে যে এই ল'ৰাটো 25 কেনেকৈ পালে কাৰণ কিয় তাতে আমাৰ লগৰ ডন বস্কৰ পৰা বহুত অহা আছে ছেক্ৰেড হাৰ্ট স্কুলৰ পৰা ইংলিছ মিডিয়ামৰ পৰা আমি যেতিয়া নৱোদয় বিদ্যালয়ত গৈছিলোঁ আমি ক খ কলম পুস্তক এইবোৰ শিকিছিলোঁ লাজো লাগে ঘৰত টিভি নাছিলে আমি আৰিয়ামান শক্তিমান একো চাব নোৱাৰোঁ এতিয়া আমাৰ লগৰবিলাকৰ লগত যেতিয়া আমি টিভি চাওঁ ছানডেৰ দিনাখন আৰিয়ামান শক্তিমান এইবোৰ প্ৰগ্ৰাম দিছিলে বুজি নাপাওঁ লাজো লাগে এতিয়া উপায় নাই মানে আমি ষ্টাৰ্টিং আমাৰ তেনেকুৱা যেনে মই আপোনাক ক'লোঁ ন যে কলপাতত আমি ABCD লিখা বা আমি তেতিয়া পঢ়িছিলোঁ বাঘে চলাই চাইকেল কৰে কেৰ কেৰ তেনেকুৱাবোৰ কবিতা পঢ়ি অহা তো তালু মামাই মোৰ খুব প্ৰশংসা কৰিছিলে ক্লাছ 9ত 2টা ছেকশ্যনতে প্লাছ ষ্টাফ ৰুমতো গৈ কৈছে যে এনেকুৱা ল'ৰা এটাই আছে ডাইৰেক্ট কুৱেশ্যন নকটা স্বত্তেও সি 25 আউট অফ 25 পাইছে তো যেতিয়া মই B ছেকশ্যনৰ আছিলোঁ যেতিয়া তালুকদাৰ ছাৰে গৈ A ছেকশ্যনত কৈছিলে যে তোমালোকে চোৱা মফিজুৰ ৰহমানে ইমান ভাল মাৰ্ক পাইছে কোনোবা এগৰাকী ছোৱালীয়ে উঠি কৈ দিলে যে ছাৰ ইটো পাৰা নাই ই নকল কৰিছে ছোৱালীজনীয়ে কিবা এটা কাৰণত এনেকুৱা এটা টিপ্পনী কমেণ্ট কৰি দিলে ছাৰে কৈছে যে নকল কৰিও 25 পাব নোৱাৰা যদি তুমি কনচেপ্ট ক্লিয়াৰ নাথাকে তো সেই বস্তুটো মোৰ ভাল লাগে তেওঁ আমাৰ হাউচ মাষ্টাৰ আছিলে উদয়গিৰি হাউচৰ তো ক্লাছ 11ত যেতিয়া গ'লোঁ তেতিয়া মামাই মোক বেয়া পোৱা হ'ল মানে কি আমি ছায়েন্সত গ'লোঁ মামাটো ইকনমিক্সৰ আছিলে আচ্ছা তো তাৰপিছত কি হয় আমি অলপ ৰুলবিলাক তেতিয়া ভায়লেট কৰিবলৈ শিকিলোঁ আগতে যি ধৰণে ডিচিপ্লিন থাকোঁ এই ক্লাছ 11ত ছিনিয়ৰিটি এতিয়া আমি লিডাৰশ্বিপত আহিলোঁ অলপমান ৰিলেক্স হোৱা নিচিনা চিল কৰা যায় তো পিছত ছাৰে মোক 3 দিনমান এবাৰ এনেকুৱা হ'ল যে 3 দিনমান মাত বোল নাই আমাৰ মানে স্কুলত এনেকুৱা হয় যে ৰাতি ডিনাৰৰ পিছত ৰোল কল হয় এটেণ্ডেঞ্চ লাইক এ জেইলত বোলে এনেকুৱা হয় মই শুনিছোঁ মই জেইলত যোৱা নাই জীৱনত তো ৰোল কল হয় আৰু তেতিয়া আমাক মানে ছিগনেচাৰ কৰিব লাগে প্ৰেজেণ্ট লয় তো এবাৰ এনেকুৱা হ'ল মানে তালুকদাৰ ছাৰে মোক খুব বেয়া পোৱা হ'ল যিজন ল'ৰাক খুব ভাল পাইছিলে খুব ভূয়সী প্ৰশংসা কৰিছিলে পিছত এটা সময়ত গৈ বেয়া পোৱা হ'ল আৰু এটা কথা আমাৰ আছিলে যে যদি কাৰোবাক নকল কৰা ধৰা পৰে ইউনিট টেষ্টত বা যিকোনো পৰীক্ষাত হাফ ইয়াৰলিত এটা লিষ্ট বনাই প্ৰতিটো এক্সাম হলত যাব আৰু গৈ নামকেইটা গাই দিব যে অমুক ষ্টুডেণ্ট অমুক ক্লাছৰ দিছ ষ্টুডেণ্ট অফ দিছ ক্লাছ হেজ বিন ফাউণ্ড ইন আনফেয়াৰ মিনছ অৰ চিটিং এইটো নেম এণ্ড শ্বেম এটা কালচাৰ আছিলে যে কোনোবাই যদি নকল কৰে বা ইফালে সিফালে কৰে আপোনাক একো নকয় খালি প্ৰতিটো এক্সামিনেশ্যন হলত ক্লাছ 6ৰ পৰা 12ৰ চবেই পৰীক্ষা দিব প্ৰতিটো হলত গৈ এটা এনাউন্সমেণ্ট হ'ব এই কিছুমান মেমৰিজ স্মৃতিবিলাক আছে নৱোদয়ৰ আৰু জীৱনত ক'ৰবাত নহয় ক'ৰবাত বহুত শিক্ষা আমি নৱোদয় বিদ্যালয়ৰ পৰা পালোঁ যে নিজৰ যেনেকৈ ছেল্ফ কেয়াৰ ক্লাছ 6ৰ পৰা মানে 6টো বাদ দিয়ক তেতিয়া মাহঁতে আহি কাপোৰ চাপোৰ ধুই দিয়ে 7ৰ পৰা নিজৰ কাপোৰ ধোৱা নিজৰ যতন লোৱা খানাটো বাৰু আমি তাতে মেছতে পাইছিলোঁ কিন্তু আল্টিমেটলি যে 24/7 আপুনি নিজৰ উইদাউট পেৰেণ্টছ থকাটো আপুনি চাগে বুজিছে নিশ্চয় মই কি ক'ব বিচাৰিছোঁ আৰু ক'ৰবাত নহয় ক'ৰবাত নৱোদয় বিদ্যালয়ে এটা আমাক ফাউণ্ডেশ্যন দিলে ধৰক ফাইনেন্সিয়েল প্ৰব্লেমটো তেতিয়া আমি ফেচ কৰা নাছিলোঁ আমাৰ টাইমত তেতিয়া আপোনাৰ জেনেৰেল ষ্টুডেণ্টৰ কাৰণে নতুনকৈ ৰুল এটা আহিছিলে যে ছোৱালী আৰু ST/SC MOBCৰ বাদে বাকীসকলে 300 টকা এটা মাহেকত দিব লাগে এইটো এটা 300 টকা এটা স্বাভাৱিক আছিলে কাৰণ তেনেকুৱা ফেচিলিটি যদি আমি থকা স্কুল এখন বাহিৰত পঢ়িব যাওঁ 15-20 হাজাৰ টকাৰ তলত নহ'ব সৈনিক স্কুল টাইপ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছিলে
আৰু ডিগ্ৰী টাইমত কেনেকুৱা হ'ল আপোনাৰ ডিগ্ৰী টাইমত আপোনাৰ এনেকুৱা যে স্কুলৰ পৰা ছায়েন্সত ভালকৈ পাছ কৰিলোঁ PCB ভাল আছিলে পিছত আপোনাৰ এতিয়া কোচিং ল'বৰ কাৰণে পইচা নাই কোচিংটো এটা বহুত ভাল পইচা লাগে গম পায় আপুনি ড্ৰপ আউট কৰাৰ আমি সেই এবিলিটিটো নাই পিছত ডি ফাৰ্মত এপ্লাই কৰিলোঁ BHMSত এপ্লাই কৰিলোঁ কৰাৰ পিছত মই BHMSত পালোঁ আৰু নবোদয় বিদ্যালয়ত থাকোঁতে এটা আমি লিমিটেশ্যন পালোঁ যে আমাক কোৱা হৈছিলে যে যদি মেডিকেল যাব লাগে তেতিয়াহ'লে অল ইণ্ডিয়া PMT মানে CBSE PMT যিটো CBSE কণ্ডাক্ট কৰিছিলে অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে হ'লে অল ইণ্ডিয়া AIEEE বুলি কয় যিটো অল ইণ্ডিয়া ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামিনেশ্যন তাৰ বাদে যে অসমত CW এটা আছিলে যে কম্বাইন এণ্ট্ৰেন্স এক্সামিনেশ্যন তাৰ বিষয়ে আমি জ্ঞাত নাছিলোঁ আৰু এই বস্তুটো ক'ৰবাত নহয় ক'ৰবাত শিক্ষকসকলেও আমাক জনোৱা নাছিলে BHMSত পালোঁ মই ছেকেণ্ড আছিলোঁ যোৰহাট কলেজৰ কাৰণে তো তাৰপিছত আপোনাৰ মই ফোন কৰিলোঁ লৱ কুমাৰ ডেকা তেওঁ মোৰ এক বেচ ছিনিয়ৰ আছিলে তেওঁ আয়ুৰ্বেদিকত ছিট পাইছিলে BAMS তো লৱদাক মই ফোন কৰিছিলোঁ তেখেত আজি লখিমপুৰৰ এডিশ্যনেল SP লৱদাক তেতিয়াই মই ফোন কৰিছিলোঁ লৱদা মই এনেকৈ ছিট পাইছোঁ কি কৰা যায় ডি ফাৰ্ম ডিপ্ল'মাত যোৱা ভাল হ'ব নে BHMS কৰা ভাল হ'ব তেতিয়া তেওঁ কৈছিলে যে তই ডক্টৰ বন ডক্টৰৰ মৰণ নাই প্ৰফেশ্যনেল কোৰ্চ হয় কিমান হয় কিবা হ'ব আৰু পাণ্ডে ছাৰ আছিলে আমাৰ তেতিয়া নবোদয়ৰ তেওঁ হিন্দীৰ টিচাৰ আছিলে ছাৰকো মই ফোন কৰিছিলোঁ যে ছাৰ মেৰে কো এসা सीट मिल गया है क्या करूँ मैं उसी को चुनूँ या फिर और एक बार कुछ और ट्राई करूँ এনে আপোনাৰ আগতে মানে কি হোৱা মন আছিলে একদম সৰু কালৰ পৰা আছিলে নেকি যে মই এনেকুৱা চবেই কোনো ডাক্তৰ ইঞ্জিনিয়াৰ এনেকুৱাটো কমন থাকে আগতে আমি কৈছিলোঁ বা আপোনাৰ কি আছিলে টু বি অনেষ্ট মোৰ এম নাছিলে এইমলেছ অনেষ্টলি স্পিকিং কেতিয়াবা যদি সুধিছে এনেই কেজুৱেলি কিবা এটা কৈ থৈ দিছোঁ মানে জাষ্ট ক'ব লাগে বুলিয়েই ভবা নাছিলোঁ মানে প্ৰব্লেমটো কি হয় সেই সময়ত এৱাৰনেছ নাছিলে আৰু আমাক কোনো ভিজন দেখুওৱা মানুহ নাছিলে যে তুমি এইটো আপোনাক ক'লোঁ ন যে মানে ডক্টৰ হোৱাৰ কাৰণে যে AIPMTৰ বাদেও ষ্টেটে ছেপাৰেট এটা এণ্ট্ৰেন্স এক্সামিনেশ্যন লয় য'ত নিগেটিভ মাৰ্কিং নাথাকে এই কথাটো আমি গম পোৱা নাছিলোঁ তাৰমানে ইনফৰ্মেশ্যন খুব লিমিটেড আছিলে আমাৰ টাইমত ইণ্টাৰনেট ইমান পেনিট্ৰেশ্যন নাছিলে আৰু তেতিয়া খুব এক্সেছ কম আছিলে যে তথ্য জনাৰ যিটো এক্সেচিবিলিটি ইনফৰ্মেশ্যনৰ খুব লিমিটেড আছিলে পিছত গৈ আপোনাৰ যেতিয়া ক্লাছ 12 পাৰ হ'লোঁ তেতিয়া ভাবিছিলোঁ যে এতিয়াতো কিবা এটা কৰিব লাগিব কাৰণ প্ৰেছাৰ আহি যায় আপুনি যেতিয়া গোটেই ডিষ্ট্ৰিক্টৰ পৰা 13,000 মান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে তাতে ST SC ৰিজাৰ্ভেশ্যন থাকে 80টা ছিটৰ ভিতৰত তো জেনেৰেলৰ কিছু সংখ্যক ছিট থাকে অপেন কেটেগৰী তাতে আপুনি পালে মানে তেতিয়া সমাজখনে আপোনাক বেলেগ চকুৰে চায় তাৰমানে গাড়ীখনৰ আপুনি বেক ছিটত নাই এইবাৰ আপুনি ফ্ৰণ্ট ছিটত আহি গ'ল অহাৰ পিছত ৰাইজে আপোনাক লক্ষ্য কৰে ই নবোদয়ত পঢ়ে ই ভাল ৰিজাল্ট কৰিছে ই কিবা এটা পাবই লাগিব কিবা এটা কৰিবই লাগিব সেই হেঁচাটো তেতিয়া ফিল কৰিছিলোঁ কৰাৰ পিছত কলেজত গ'লোঁ যোৰহাটত মই ছিট পালোঁ তাতেও গৈ মোৰ আৰু এটা বেলেগ এটা ষ্ট্ৰাগল জাৰ্ণি আৰম্ভ হ'ল তাতে গৈ দেখিলোঁ মানে মাজতে কিবা এই ৰেজিষ্ট্ৰেশ্যন কিবা কিবি হৈ আছিলে কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা ফেকাল্টি বা যিখিনি মাহলটো বহুত বেছি ভাল নাছিলে প্ৰথমতে গ'লোঁ যোৱাৰ পিছত কল্পনা বাইদেউ আছিলে আমাৰ এনাটমি পঢ়াইছিলে অষ্টিঅলজি বনৰ বাইদেউগৰাকী খুব মৰমীয়াল আছিল যোৰহাটৰে তেখেতৰ ঘৰ তেতিয়া আমাক তেওঁ অষ্টিঅলজি পঢ়াই এটা বন আনি পঢ়ায় যে আজি ফিমাৰ আনিলোঁ কালি ক্লেভিকল আনিলোঁ আনাৰ পিছত কি হয় তেওঁ নিজে পঢ়াই আকৌ ক্লাছত ফ্ৰণ্টত মাতিনি ডেমনষ্ট্ৰেশ্যন কৰিব দিয়ে যে এই বনটো যে পঢ়োৱা গ'ল কি আছিলে কি নাৰ্ভ ছাপ্লাই কি আছে চবখিনি ক'ব লাগে আৰু তেতিয়া হয়তো বাইদেউ খুব ভাল পাইছিলে মোক কোৱাখিনি বাইদেউ তেতিয়া চবকে মানে কৈছিলে যেনেকৈ তালুকদাৰ মামাই কৈছিলে বাইদেউ গৈ পূৰা লাইব্ৰেৰী মেডাম বা ষ্টাফত চবকে ক'লে যে আমাৰ বিৰাট চোকা ল'ৰা এটা আহিছে এনেকৈ মঙলদৈৰ ফালৰ পৰা তো জানি ভাল লাগিছিলে পিছত গৈ নিয়তি মানে কি ধৰণৰ পৰিস্থিতিবিলাক সলনি হৈ গ'ল ছেকেণ্ড ইয়াৰ পালোঁ মোৰ ভাল নলগা হ'ল তাৰমানে কি হয় শিক্ষকসকলে এটা মানে বনাই ল'লে মাহল এটা ইনফ্লুৱেঞ্চ এটা যে আপুনি একো মাত মাতিব নোৱাৰে কাৰণ প্ৰফেশ্যনেল কলেজবিলাকত অট'নমি থাকে আৰু তেওঁলোকৰ হাতত এইটো সম্পূৰ্ণৰূপে থাকে যে কোনোবাই প্ৰেক্টিকেলত ফেইল কৰিব নে পাছ কৰিব কাৰোবাৰ যদি চুলি দীঘল তাকো বেক লাগি যাব পাৰে কাৰোবাৰ যদি গুড মৰ্ণিং কোৱাত পলম হ'ল তাৰ কাৰণেও লাগিব পাৰে তো আপোনালোকে নিশ্চয় জানেই চাগে মই বেলেগ কলেজৰ বিষয়ে ইমান নাজানো কিন্তু আমাৰ একমাত্ৰ কলেজ আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত তো এই বস্তুটো ফিল কৰিছিলোঁ যে আমাৰ শিক্ষকসকলে সদায় এইটো বিচাৰিছিলে যে এই ভিতৰৰ কথাখিনি যাতে চাৰি বেৰৰ মানে ৱালৰ বাহিৰত নাযায় মই ক'লোঁ এইটো কেনেকুৱা কথা আপোনালোকৰ কিমান হয় কিবা লুকুৱাবলৈ আছে নিশ্চয় খুব মানে এটা বেলেগ ধৰণৰ পৰিৱেশ আপোনাৰ এতিয়া আমাৰ যি মানে এলাইড ছাবজেক্টৰ প্ৰফেচাৰসকল যোৰহাট মেডিকেল কলেজৰ পৰা আহে
তেওঁলোকে আহে মাননি নাপায় গেষ্ট ফেকাল্টি হিচাপে যিটো মাননি পাব লাগে তাৰপিছত আমি ডিছেকশ্যন ক্লাছবিলাক আমাৰ যোৰহাট মেডিকেল কলেজত হৈছিলে ক্লিনিকেল ক্লাছবিলাক তো আমি বাছত যাওঁ তাৰ তেলটো আমি নিজে বহন কৰিব লাগে তো গোটেই ফিজখিনি আমি পে' কৰোঁ কৰাৰ পিছত যদি আকৌ আমি গোটেইখন নিজেই চেল্ফ ফাইনেন্সিং কৰিব লাগে তেতিয়াহ'লে চৰকাৰী কলেজ এখন হোৱাৰ মিনিং কি থাকিলে মোৰ মানে মাথাই কাম নকৰা হ'ল যে কিবাটো কৰিব লাগিব উগ্ৰ হৈ গৈছে মানে আপুনি অঁ সেইবিলাক দেখি মোৰ সহ্য নহয় মানে আই কুড নট টলাৰেট ইট যে এইটো এনেকৈ গতিত চলি থাকিলে আমি চুক ভেকুলিৰ নিচিনা হ'ম যি ইয়াত চলি আছে সেইটোকে শুদ্ধটোকো ভুল বুলি কোৱা হ'ব আৰু ভুলটোকতো ভুল বুলিয়ে কোৱা হ'ব এইটো কেনেকুৱা এটা অৰাজকতা টাইপ মোৰ একদম মানে বিবেকক একচেপ্ট কৰিব নোৱাৰিলে পিছত মই ভাবিলোঁ যে নাই এইটোৰ প্ৰতিবাদ কৰিবৰ কাৰণে মই ষ্টুডেণ্ট ইউনিয়নৰ ইলেকশ্যন খেলিব লাগিব কাৰণ নহ'লে মোক ভেলু নিদিব আই এম জাষ্ট আনাডাৰ ষ্টুডেণ্ট মোৰ ভইচৰ কোনো মূল্য নাই শিক্ষকসকলে কোনো গুৰুত্ব নিদিয়ে পিছত মই ডিচাইড কৰিলোঁ যে মই ইলেকশ্যন উঠিম কলেজৰ জেনেৰেল ছেক্ৰেটাৰী ষ্টুডেণ্ট ইউনিয়নৰ মই জেনেৰেল ছেক্ৰেটাৰী ইলেকশ্যন উঠিম তাৰপিছত হয়তো মোৰ ভইচে ক'ৰবাত নহয় ক'ৰবাত স্থান পাব উঠিলোঁ তেতিয়া তাতো এটা কাহিনী হ'ল মানে নমিনেশ্যনৰ ডেট থাকে তো ডেট আমি দিলোঁ জি এছৰ কাৰণে মোৰ অপনেণ্ট আছিলে এজন সিদ্ধাৰ্থ মোৰ লগৰে তো সি ঘৰত আছিলে সি ঘৰত থাকিলে নমিনেশ্যনৰ ডেট পাৰ হৈ গ'ল তো আইডিয়েলি চাব গ'লে আনকণ্টেষ্টেড মই যাব লাগিছিলে কিন্তু নহয় শিক্ষকসকলে মই জিকাটো বিচৰা নাছিলে আচ্ছা তো তেওঁলোকে পাৰ্চিয়েলিটি কৰি তাক বেক ডেটত কেনেবাকৈ নমিনেশ্যন দিয়াই দিলে দি দিলে ঠিক আছে কোনো প্ৰব্লেম নাই আমাৰ কলেজখনত মাইনৰিটি ষ্টুডেণ্ট খুব কম আছিলে বোধহয় 10%ও নাই আৰু আপোনাৰ NECৰ আছে নৰ্থ ইষ্টৰ মিজোৰাম মেঘালয় ত্ৰিপুৰা তাৰ পৰা দুটা NEC কোৱাটাৰ পৰা আহে বাকী আমাৰ অসমীয়া গোটেইখিনি তো এফালে সিদ্ধাৰ্থ শৰ্মা এফালে মফুজুৰ ৰহমান তো আমি ফাইট দিলোঁ গোটেই ক্লাছে গৈ ভাষণ দিয়া হোষ্টেলত গৈ প্ৰচাৰ কৰা গাৰ্লছ হোষ্টেলত আমাৰ বইজ হোষ্টেল নাছিলে তাৰপিছত ইলেকশ্যন খেলাৰ যিটো এটা মাদকতা যিটো এটা অভিজ্ঞতা ইলেকশ্যনৰ আগদিনাখন এক মুহূৰ্তৰ কাৰণে মোৰ টোপনি যোৱা নাই সৰু ইলেকশ্যন কলেজৰ ইলেকশ্যন সৰু এটা ইলেকশ্যন বাট ষ্টিল মোৰ যদি এটা নিদ্ৰাহীন ৰাতি পাৰ কৰিছোঁ মোৰ মনত আছে এইটো এটা একমাত্ৰ ৰাতি চাগে এক পলকৰ কাৰণেও মই চকু মুদা নাছিলোঁ তাৰপিছত ইলেকশ্যনৰ দিনাখন একদম মানে নেতা টাইপ আৰু আমি মানে চবে প্ৰচাৰ কৰিছোঁ হোৱাটছআপৰ যোগে মেছেজৰ যোগে পোষ্টাৰিং হৈছে বেনাৰিং হৈছে জুনিয়ৰসকল আহিছে মেছত এটা বেলেগ পৰিৱেশ আৰু তাৰপিছত পিছদিনাখন ইলেকশ্যন হ'ব একদম বেলট পেপাৰ ইলেকশ্যনটো পূৰা একদম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি হৈছিলে যে কেঞ্চেলো হ'ব পাৰে যদি কেণ্ডিডেটৰ জেগাত যদি নপৰে চাপটো তেতিয়াহ'লে সেইটো কেঞ্চেল হৈ যাব তো পিছত খুব এটা টাফ ফাইট হৈছিলে কাৰণ সিদ্ধাৰ্থ মোৰ বন্ধু যিজন সি উঠিছিলে GS কম্পাউণ্ডৰ পৰা তাৰমানে তাহাঁতৰ কম্পাউণ্ডৰ পৰা প্ৰতিবাৰে GS হয় আচ্ছা আৰু সাপোৰ্টটো বহুত বেছি হেভি ৱেইট আৰু মই মানে আউট অফ ন' হুৱেৰ আহি গ'লোঁ কম্পিটিশ্যনত কোনো ভবা নাই তাৰপিছত আপোনাৰ সিহঁতি AGS2 আমাৰ দেৱকান্ত দা আছিলে মোৰ বেটচমেটে হয় সিহঁতে একে গ্ৰুপৰ মানে তাৰপিছত VP ভাইচ প্ৰেচিডেণ্ট নীলমণি মোৰ বন্ধু লখিমপুৰৰ সি আছিলে তো সিহঁত হ'ল এটা গ্ৰুপৰ আৰু মই হ'লোঁ অকলে ওৱান মেন আৰ্মি টাইপ বাকী মোৰ খালি সাধাৰণ ছাত্ৰসকল আছে লিডাৰশ্বিপৰ মোৰ ছাপৰ্ট নাই আৰু প্লাছ টিচাৰৰো মৰেল ছাপৰ্ট মোৰ লগত নাই তেওঁলোকে নিবিচাৰে মই জিকাটো কাৰণ জানে যে ই জিকিলে বহুত কথা ক'ব আৰু এটা অশান্তি হ'ব মানে বহুত প্ৰশ্ন কৰিম যিটোৰ উত্তৰ তেওঁলোকে হয়তো দিবলৈ কঠিন হ'ব বা দিয়াত তেওঁলোকে আনপ্লিজেণ্ট ফিল কৰিব তো পিছত আপোনাৰ ইণ্টাৰেষ্টিংলি 4টা ভোটত মই জিকি থাকিলোঁ 4টা ভোটত কেৱল মাত্ৰ 4টা ভোটত মই জিকিলোঁ কেনেকৈ পচিবল হ'ল মানে আপোনাক কি হিচাপে ভোট দিলে বুলি ভাবে ভোট মানে মই ভাবোঁ যে আমি দুটা একেলগে গৈছিলোঁ অলপ আমাৰ ইলেকশ্যনটো অলপ সুকীয়া হ'ল NECৰ ল'ৰা ছোৱালীখিনিত মোৰ অলপ ইংৰাজী কোৱাত ভকেবুলাৰীটো ভাল আছিলে কমিউনিকেটিভ স্কিল আৰু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ফিল কৰিছিলে যে এই দাদাজনে অলপ সাহসী হয় মই তেল মাৰা প্ৰকৃতিৰ মানুহ নাছিলোঁ মানে যে মই আই কুড কল দ্য স্পেড এ স্পেড যিটো হয় সেইটো মই ক'ম মানে যে ষ্টুডেণ্টৰ ইণ্টাৰেষ্টত মই এইখিনি কৰিব খোজোঁ ষ্টুডেণ্ট ৱেলফেয়াৰৰ নামত এইখিনি মই কৰিব খোজোঁ আৰু হ'ব লাগিব বহুতবাৰ এনেকুৱা গৈছে যে প্ৰিন্সিপালৰ লগত বহুত তৰ্ক বিতৰ্ক হৈছে কেতিয়াবা কৈছোঁ যে আপুনি চাইন কৰক নহ'লে ৰিজাইন কৰক ইউ গট 2 অপশ্যনছ আইদাৰ চাইন অৰ ৰিজাইন আপুনি এনেকৈ আমাৰ ফিউচাৰৰ লগত হেতালি খেলিব নোৱাৰে আৰু এই কথাখিনিৰ কাৰণে পিছত এনেকুৱা এটা সময়ো আহিলে তাৰমানে 3খন কলেজ আছিলে আমাৰ হোমিঅ'পেথিক কলেজ যোৰহাটত নগাঁৱত আৰু গুৱাহাটীত গোটেই টিচাৰকেইটা ইউনিটি আছে যেতিয়া মানে এক্সটাৰ্নেলসকল আহে পৰীক্ষা ল'বলৈ তো মোৰ ৰোল নাম্বাৰটো চবে নোট কৰি আনে মানে ইয়াক কেনেবাকৈ ৰাখিব লাগিব আৰু হাৰ্ম কৰিব লাগিব ফেইল কৰাব লাগিব কোনো মাৰ্চি নাই
পৰীক্ষাৰ মাহল চেঞ্জ হৈ যায় যেতিয়া মই অৰেল পৰীক্ষা দিব যাওঁ ধৰি লওক যে এইফালে এটা ইনষ্ট্ৰুমেণ্ট আইডেণ্টিফিকেশ্যন আছে এইফালে অপছ এণ্ড গাইনেৰ কুৱেশ্যন সুধি আছে মই যোৱাৰ লগে লগে ছেটআপটো বেলেগ হৈ যায় একদম আল্ট্ৰা এক্টিভ হৈ যায় সকলোৱে তাৰপিছত আহি মানে টাৰ্গেট কৰে আৰু ডাইৰেক্ট যে তোমাক আমি ভয় নকৰোঁ তুমি এনেকুৱা এইটো সেইটো মই বোলো বাইদেউ ভয় কৰিবলৈতো একো নাই মই পৰীক্ষা দিবলৈ আহিছোঁ ইনষ্ট্ৰুমেণ্ট আইডেণ্টিফিকেশ্যন কৰিছোঁ ইট শুড হেভ গান ইন দ্য নৰ্মেল ৱে বাট তেওঁলোকে জানি বুজি এইটো কৰিছিলে আৰু মই বিশেষ প্ৰতিবাদ কৰা নাছিলোঁ কাৰণ তেওঁলোকে যি কৰে কৰক কৰ্মৰ ফল পায় বুলি মই সেইটো তেতিয়াই জানিছিলোঁ আৰু এই বস্তুবোৰ লৈ তেতিয়া মোৰ এটা ভাল লাগিছিলে যে ক'ৰবাত নহয় ক'ৰবাত এই কথাখিনি প্লেচ কৰাৰ কাৰণে মই স্বাস্থ্যমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাষ চাপিবলগীয়া হৈছিলে এজ এ GS কাৰণ কিছুমান বস্তু আপুনি প্ৰাপ্য আদায় কৰিবলৈ হ'লে চৰকাৰৰ অবিহনে বেলেগ অপশ্যন নাথাকে আৰু শিক্ষকসকলে সেই বস্তুটো বেয়া পাইছিলে তেওঁলোকৰ যিহেতু এটা গণ্ডি আছিলে যে ভিতৰৰ কথাখিনি বাহিৰত যাবই নালাগে কোনো পধ্যেই আৰু চবে এটা কমফৰ্ট জোনত আছিলে তেওঁলোকে নিজৰ পৰিয়ালৰ লগত থাকে আৰামছে আহে ক্লাছ পাতি কৰে তো এটা সময়ত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এটা ভাল সম্পৰ্ক হ'ল আৰু গোটেই কথাখিনি তেওঁ শুনে এটা ভাল কথা তেওঁৰ হ'ল যে যেতিয়া আপুনি তেওঁক কেতিয়াবা ফোনত কথা পাতিব বা টেক্সটিং কৰিব ইউ উইল নেভাৰ ফিল ডেট ইউ আৰ স্পিকিং টু দ্য মষ্ট পাৱাৰফুল মিনিষ্টাৰ একদম নৰ্মেলি কথা পাতিব যেন আপোনাৰ দাদাই খবৰ লৈ আছে কি খবৰ কেনেকুৱা কি আৰামছে মানে কুল তো তেওঁ তেতিয়াই কৈছিলে যে 3খন কলেজ এনেকৈ মানে আধা আধুৰা উইদাউট প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ উইদাউট প্ৰপাৰ ফেকাল্টি চলোৱাতকৈ আমি এখন কলেজ কৰোঁ এমালগেমেট কৰি এটা ৱৰ্ল্ড ক্লাছ কলেজ দিওঁ যে NIHৰ ষ্টেণ্ডাৰ্ড নেশ্যনেল ইনষ্টিটিউট অফ হোমিঅ'পেথিৰ আৰ্হিত তোমালোকক এটা একদম ৱৰ্ল্ড ক্লাছ এটা কলেজ দি দিওঁ ফেকাল্টিও গোটেইখিনি থাকিব প্লেচমেণ্টৰ কথাও আহিব চৰকাৰৰ এটা গুড বুকত আপুনি থাকিলে কি হয় তেতিয়া চবৰে বেনিফিট হয় আৰু মই সদায় নিস্বাৰ্থভাৱে কাম কৰিছিলোঁ মোৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে মই কেতিয়াও কোনো কাম কৰা নাই কলেজত থাকোঁতেও আৰু এই যিটো প্ৰপ'জেল আছিলে যে 3খন কলেজ একত্ৰীকৰণ কৰি এখন খুব ভাল কলেজ এখন গঢ় দিওঁ সেইটোত মই মানে সজোৰে সমৰ্থন কৰিছিলোঁ আৰু সেইটো কাৰণে মোক বহুতে বেয়া পালে শিক্ষকসকলে কাৰণ তেওঁলোকে বিচাৰে যে কমফৰ্টত তেওঁলোকে নিজৰ জেগাত থাকিব ধৰক ডিছপ্লেচ হ'ব লাগিব যদি যোৰহাটৰ পৰা নগাঁৱৰ পৰা গুৱাহাটীলৈকে আহিব লাগে তেওঁলোকে বেয়া পালে মোক মানে খুব টক্সিক পয়জন টাইপ ভাবি ল'লে যে এই ল'ৰাটোৱে এইটো কৰে মোক এনেকুৱা অফাৰো আহিছিলে যে তুমি এইটো বিৰোধ কৰা তোমাক আমি বহুত ভাল গিফ্ট দিম আচ্ছা হা তেনেকুৱা প্ৰলোভনো দিয়া হৈছিলে মই ক'লোঁ যে ছাৰ মোক নালাগে মই জানো মই কি কৰি আছোঁ আৰু কিহৰ কাৰণে কৰি আছোঁ মোৰ বিবেক আছে বুদ্ধি আছে আৰু মই নিজৰ কাৰণে একো কৰা নাই আৰু যদি ইয়াৰ কাৰণে মই কিবা প্ৰাইচ পে' কৰিব লাগে তেতিয়াও মই ৰেডি আছোঁ মোক যদি আপোনালোকে 2-3 বছৰ বেকো লগাই দিয়ে আই এম ৰেডি কিন্তু মই বিচাৰোঁ যে আমাৰ কলেজৰ পৰা পাছ আউট হোৱা প্ৰত্যেকজন হোমিঅ'পেথিক ডক্টৰে এটা সুনিশ্চিত ভৱিষ্যত পাওক এটা ডেজিগনেশ্যন পাওক মানে সমাজত গৈ যাতে তেওঁলোকে এলাগী হ'ব নালাগে বা ঠাট্টাৰ পাত্ৰ হ'ব নালাগে মোৰ এইটো এটা ক্লিয়াৰ এটা ইণ্টেনশ্যন আছিলে ফাদাৰৰ স্কুলখন 2013 চনত প্ৰাদেশিকীকৰণ হ'ল অলপমান ভাল দিন আহিলে অলপ ফাইনেন্সিয়েলি ষ্টেবল অলপমান মোটামুটি ভাল মই তেতিয়া 3rd ইয়াৰ পালোঁ ফাদাৰে মোক এখন বাইক দিছিলে প্ৰথম দৰমহা পাই বাইকখন লোৱাৰ পিছত এতিয়া লাইচেন্সৰ প্ৰয়োজন নহ'লে কেনেকৈ চলাব আপুনি তো লাইচেন্সটো বনাবগৈ যিটো জ্বলা কলা দেখিলোঁ মই দ্য ৱে আই ৱাজ মেড টু ৰান ফ্ৰম পিলাৰ টু পোষ্ট ইট ৱাজ হৰিবল জ্বলা কলা মানে কি আপুনি যদি প্ৰপাৰ ৱেত গৈ লাইচেন্সটো বনাব নোৱাৰে মোৰ মনটো আছিলে যে মই পৰীক্ষা দি এনেকৈ মই লাইচেন্স বনাম ক'তো যাতে 1 পইচা মই ৰিশ্বত বা ঘোচ দিব নালাগে কিন্তু DTO অফিচত দালালেৰে তেতিয়া একদম লানি নিচিঙা টাইপ আপুনি নোৱাৰে ইউ কেনট ডু ইট উইদাউট দালাল আজি আমি ধৰক বিভিন্ন কথা পাতোঁ জাতি ধৰ্ম জনগোষ্ঠী কিবা কিবি সেইটো নহয় আচল মুদ্দা হ'ব লাগে যে মিডিয়াম মানে লৱাৰ মিডল ক্লাছ বা মিডল ক্লাছ ফেমিলিৰ যিটো জীৱন গাথা যিটো প্ৰকাৰে আমি আগবাঢ়িব লাগে জীৱনত যিটো এটা কণ্টকময় যাত্ৰা সেইটোৰ বিষয়ে হ'ব লাগে কাৰণ এই যাত্ৰাটো অকল এজন মুছলমান বা হিন্দু নহয় মিডল ক্লাছ বা লৱাৰ মিডল ক্লাছ ফেমিলিৰ প্ৰতিগৰাকী ব্যক্তি এনেকুৱা ধৰণৰ জাৰ্ণিয়ে পাৰ কৰি আহিব লাগে মই লাইচেন্সটো বনাব গ'লোঁ DTO অফিচত মই ফৰ্ম চম ল'লোঁ লৈ মেলি ফিল আপ কৰি এতিয়া মই ডক্টৰৰ চাইনটো লাগে মঙলদৈ চিভিল হস্পিটেলত গ'লোঁ 10টামান বজাত OPD খালী তেতিয়াও পেচেণ্ট ইমান নাই মোৰ মামা আছিলে মোৰ লগত আৰু মই তো মই গৈ যেতিয়া OPDৰ দুৱাৰত পালোঁ ডক্টৰ এগৰাকী তেওঁ লেডি তেখেতে তাৰ পৰা দেখিয়ে গম পাইছে যে এইটো লাইচেন্সৰ ফৰ্ম কৈছে মোক 250 টকা লাগিব
কেন ইউ ইমাজিন আমি নাৰীক কিমান সন্মান কৰোঁ, নাৰীক আমি স্পেচিয়েল দৰ্জা দিওঁ যে তেওঁলোক আমাৰ কাৰণে ৰোল মডেল, তেওঁলোকে এটলিষ্ট অনৈতিক বা এনেকুৱা ৰিশ্বতবাজিত নাথাকিব। মোৰ বিৰাট বেয়া লাগিলে সিদিনাখন। এটাতো পালোঁ খাৰুপেটীয়া PSCত 50 টকা লৈছিলে, সেইটো পুৰুষ মানুহ আছিলে বাৰু 50 টকা এটা ল'লে, আৰু মই দিয়া নাই, সেইটো ফাদাৰে দিছিলে। এইবাৰ মোৰ লগত হৈ আছে, মই আৰু মোৰ মামা আছোঁ। মই মনতে ভাবিছোঁ যে তেওঁ চাইনটো কৰক, তাৰপিছত চিলটো লৈ গুচি যাম আৰু পইচাটো নিদিওঁ। মোৰ মনতে এইটো ধাৰণা যে মই একো ৰিয়েক্ট নকৰোঁ, বাট ছিগনেচাৰটো কৰি যেতিয়া ফৰ্মটো আহিব মই লাহেকৈ গুচি যাম, চিলটো অফিচৰ পৰা মাৰি গুচি যাম। তো তেতিয়া তেওঁ চহীটো মাৰি মানে লাগে আৰু পইচাটো, কৈছে চিলটো অফিচৰ পৰা মাৰি ল'ব। তো মই প্ৰতিবাদ কৰিব খুজিছিলোঁ, মানে মোৰ বিবেকে মানি লোৱা নাছিলে কথাটো। আই ডিড নট ৱান্ট টু গিভ দ্য মানি, কাৰণ ব্ৰাইবৰ পক্ষত মই নাই ঘোচ দিয়াত। তো তেতিয়া মোৰ মামাজনে ক'লে, বাবা বাদ দিয়া, এইটো এনেকৈ চলে, মানে দিছ ইজ হাউ দ্য ছিষ্টেম ৰানছ। বেয়া লাগিলে মোৰ, মানে ইচ্ছা নথকা স্বত্বেও দিবলৈ বাধ্য হৈ দিয়াৰ নিচিনা হ'ল। দিলোঁ, দিয়াৰ পিছত এতিয়া গৈ ফাইল গৈ SP অফিচ পালে। SP অফিচৰ পৰা লোকেল থানালৈকে যাব, ধুলা থানা। ভেৰিফিকেশ্যন, পুলিচ ভেৰিফিকেশ্যন হোৱাৰ পিছতে লাইচেঞ্চটো ইছ্যু হ'ব, পৰীক্ষা হ'ব। লাষ্ট ডেটলৈকে এটা ষ্টিপুলেটেড টাইম ফ্ৰেম থাকে যে ইমান দিনৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যনটো হৈ আহিব লাগে। অন্তিম দিন পাইছেগৈ, ফাইলটো নাযায়। মই সৰু ল'ৰা এটা, মই কি কৰিম? মই না SPক চিনি পাওঁ, না এডিশ্যনেল SPক চিনি পাওঁ, না DSPক চিনি পাওঁ। কাক ক'ম মনৰ বেদনাখিনি যে এনেকৈ মোৰ ইমান দিন হৈ গ'ল, আজিও মোৰ ফাইলটো মুভ নহয়। পিছত এটা সময়ত গৈ মোৰ জুনিয়ৰ এটাৰ মাক তাতে কাম কৰিছিলে, অলপ কিবাকৈ অলপ হেল্প লৈ মই কামটো কৰি পেলালোঁ। তো আপুনি যদি ৰাইট ৱেত যাব খোজে, প্ৰপাৰ চেনেলত, কাম হোৱা নাছিলে। 2 নম্বৰকৈ যাব লাগিব মানে। ইয়াতো 2 নম্বৰী নহ'লে আপোনাৰ কোনোবা খাচ তাতে ছিষ্টেমত থাকিব লাগিব। তো মোৰ যিহেতু জুনিয়ৰৰ মাক আছিলে, মই অলপ গৈ একদম ৰিকুৱেষ্ট কৰাৰ কাৰণে পিছত কিবাকৈ হৈ গ'ল। দিছ ইজ দ্য ৰিয়েলিটি। আজিৰ তাৰিখত বহুত ভাল ডিজিটাইজেশ্যন হৈছে। আজি ধৰক চৰকাৰেও দুৰ্নীতি বিৰোধী এটা ভাল অভিযান চলাই আছে। ডাইৰেক্টৰেট অফ এণ্টি কৰাপশ্যন এণ্ড ভিজিলেন্সে খুব এৰেষ্ট কৰি আছে। এতিয়া এটা মেছেজ গৈছে, কিন্তু তেতিয়া দিনৰ পোহৰত হৈছিলে এইবিলাক, আৰু যিটো আপুনি সহ্য কৰিব পৰা নাছিলে। যিটো সহ্য কৰিব পৰা নাছিলোঁ। মোৰ একদম বহুত খং উঠিছিলে, কিন্তু উঠিলেও মই প্ৰকাশ কৰিব পৰা নাছিলোঁ। সৰু আছিলোঁ, সাহস নাছিলে, আৰু তেতিয়া সেই ইক'ছিষ্টেমটো নাছিলে, মাহল নাছিলে। খং কৰিলে উল্টা আপোনাকে পুলিচে উঠাই লৈ যাবলৈ আছিলে কি জানিবা। বহুত চিন্তা কৰিব লাগে নহয়। তাৰপিছত ইণ্টাৰেষ্টিং কথা চাব, মই সিদিনাখন ভাবি আছিলোঁ কথাটো। 2022 চনত মোৰ এটা জীৱনত আৰু এটা মোৰ মেজৰ এটা চেলেঞ্জ আহিলে। 2022 চনৰ জুন মাহৰ এইটো কথা। তেতিয়া মই প্ৰথমবাৰৰ কাৰণে পিতৃ হৈছিলোঁ। ক'ভিডৰ টাইমত আমি বিয়া পাতিলোঁ, পিছত গৈ আমাক ওপৰৱালাই এটা ছোৱালী সন্তান দিলে। তো মাজতে খুব বানপানী আছিলে। এটা সময়ত গৈ সেই চিপাঝাৰৰ ফালে মথাউৰি ছিগি গৈছিলে, যাৰ কাৰণে যাতায়াত ব্যৱস্থাও মানে ৰখাই দিয়া হৈছিলে প্ৰশাসনৰ ফালৰ পৰা। তো সেইটো সময়ত মই প্ৰথমবাৰ যেতিয়া ঘৰলৈকে যাওঁ, গুৱাহাটীতে হৈছিলে আমাৰ বাচ্চাটো জন্ম হৈছিলে প্ৰাইভেট হস্পিটেলত। তো 24 তাৰিখে আমি প্ৰথমবাৰ লতাখাটলৈকে গৈছিলোঁ। দৰং ডিষ্ট্ৰিক্টৰ লতাখাট, যিখন মোৰ জন্ম জেগা, তালৈকে গৈছিলোঁ। মা দেউতা খুব এক্সাইটেড, প্ৰথমবাৰ নাতিনীয়েকক দেখিব। তো গৈ আমি 1টামান বজাত পালোঁ। সিদিনা শুক্ৰবাৰ আছিলে। জুমাৰ নামাজ পাৰ হৈ গ'ল। হোৱাৰ পিছত আমি গৈ খানা পানী খাই আছোঁ, ৰেষ্ট লৈ মেলি অলপ ফ্ৰেছ হৈ খানা পানী খাই আছোঁ ডাইনিং ৰুমত। তো তেতিয়াই কলিং বেল বাজিলে। তো মই ভাবিছোঁ যে আজি শুক্ৰবাৰ, জুম্মা দিন, কিজানিবা ক'ৰবাত এই ধৰক এই আমাৰ ধৰ্মীয় লোকসকল আহিব পাৰে, কিবা অলপ দান বৰঙণি কিবা কিবি লৈ যায়। মাক ক'লোঁ, মা তুমি গৈ চাই দিয়াগৈ, কি আহিছে তুমি দি দিয়াগৈ, কিবা যদি বিচাৰি আহিছে। তো মা গৈ দেখিলে যে এইটো বেলেগ ধৰণৰ ধৰ্মীয় লোক, তাৰমানে খাকী পোচাকধাৰী লোক। তো হুলস্থুলীয়া এটা পৰিৱেশ। মাষ্টৰ ক'ত, মাষ্টৰক উঠাই লৈ যাম, কিয় থানালৈকে নাহে। মইতো একো বুজি পোৱা নাই, আই ডোণ্ট ন' এনিথিং, মোৰ কোনো ক্লুৱে নাই। অলপমান যেতিয়া উচ্চ স্বৰৰ কথা শুনিলোঁ, মই লাহেকৈ ভাতটো খাই আহি দেখিলোঁ যে তেওঁলোক অলৰেডি আমাৰ গেটৰ বাহিৰত গৈ পুলিচৰ গাড়ীখন লৈ গুচি গ'ল। মাক ক'লোঁ যে মা কি কথা এইবিলাক। এতিয়া আমাৰ নেদেখাজনে আমাক এটা আশীৰ্বাদ দিলে, নতুনকৈ এটা সদস্য আহিলে আমাৰ পৰিয়ালত। এই আজিৰ দিনটোতে পুলিচ আহিলে তোমালোকে কিবা বেয়া কাম কৰিছা নেকি? আৰু আহি কিনে এনেকুৱা ধৰণৰ অসভ্যালি কৰিলে। আমাৰ ঘৰখনতো এটা বেলেগ ঘৰ। মোৰ ফাদাৰ শিক্ষক হয়, মই এজন ডক্টৰ, আমাৰ পৰিয়ালতো কোনো ঝামেলা নাই, ঝঞ্ঝট নাই। মায়ে ক'লে যে তোমাৰ দেউতাই ক'ব দিয়া। তাৰমানে কিবা এটা কনস্পিৰেচি চলি আছিলে মোৰ দেউতাৰ বিৰুদ্ধে। কিন্তু মই বাহিৰত থকাৰ কাৰণে বা মই ৱাইফৰ লগত বিজি থকাৰ কাৰণে হয়তো ফাদাৰে মোৰ লগত শ্বেয়াৰ কৰা নাছিলে। তো ফাদাৰ কিবা কাৰণত তেওঁ সিদিনা চাগে মঙলদৈ গৈছিলে, কিবা টেষ্ট পাতি, তেওঁৰ অলপ চুগাৰ আছে, ক্ৰিটিনিন পৰীক্ষা কৰাৰ কাৰণে গৈছিলে। তো আহি নাপালেগৈ।
তেওঁক সোধাৰ আগতে মই বোলো মই থানাতে যাওঁ তেতিয়াহ'লে একদম মানে ইট ইজ বেটাৰ টু লিচন ফ্ৰম দ্য হৰ্চেছ মাউথ যোন আহিছে কিয় আহিছে ফাদাৰে কিজানিবা নক'ব পাৰে বা তেওঁক লগ পোৱাৰ তেওঁ অহালৈকে ৱেইট কৰাৰ পৰিৱৰ্তে মই নিজে গুচি গ'লোঁ আৰু মোৰ সহ্য নহ'ল মানে যে পুলিচে আহি আমাৰ ঘৰত ধমকি কিয় দি যাব উঠাই লৈ যাম মোৰ দেউতা কি কিবা উগ্ৰপন্থী নেকি নে কি কিবা দুৰ্ধৰ্ষ কিবা অপৰাধী শিক্ষক এজন হয় তেওঁ যেতিয়া ইমান ধৰক আমাৰ দুৰ্দশা আছিলে ফাইনেন্সিয়েলি খুব যেতিয়া দৰিদ্ৰতাৰ কৰাল গ্ৰাহত আছিলোঁ তেতিয়াও ফাদাৰে কোনো অনৈতিক কাৰ্যত তেওঁ নাছিলে কষ্টৰ মাজেৰে আমি তেনেকৈ পাৰ কৰিলোঁ ছাতি কিনাৰ বদলা আমি কচুপাত দি এটা সময় পাৰ কৰা মানুহ তেতিয়াও মোৰ ফাদাৰে কোনো মানে ডেভিয়েট নহ'ল ৰাইট পাথৰ পৰা আজিৰ তাৰিখততো তেনেকুৱা কোনো চিটুৱেশ্যন নাই আজি মই ডক্টৰ মোৰ ফাদাৰ এজন চৰকাৰী হাইস্কুলৰ শিক্ষক মোৰ ৱাইফ শিক্ষয়িত্ৰী মোৰ ভণ্টিও এখন সৰু সুৰা প্ৰাইভেট কলেজত জুনিয়ৰ কলেজত কৰে অকল মাহে কোনোতো আমাৰ ঝঞ্ঝট নাই পুলিচ কিয় আহিব এনেকৈ মোৰ ইগ' হাৰ্ট হ'ল অলপ বেয়াও লাগিলে যে কিয় এনেকৈ আহিব শুক্ৰবাৰৰ দিনাখন আহিছে সেইদিনাখন সমাজৰ গোটেই মানুহখিনি জুম্মা নামাজ পঢ়ে আমাৰ ঘৰটো মছজিদৰ লগতে হয় ভাল নালাগে নহয় এটা বেয়া মেছেজ যায় পিছত মই গধূলি মোৰ ফ্ৰেণ্ড এজনক লৈ গুচি গ'লোঁ থানাত ধুলা থানাত হয় সি উকিল হয় মোৰ জুনিয়ৰ হয় তো তাক লগত লৈ গ'লোঁ গৈ উৎপল বৰা যিজন অচি আমাৰ ধুলা থানাৰ আছিলে তেওঁকে লগ কৰিবলৈ গ'লোঁ তো তেওঁ বাহিৰত আছিলে অলপ মোচনত আছিলে আৰু টেটু চেটু লগোৱা তাৰপিছত মোৰ উকিল বন্ধুজনে তেওঁক ক'লে যে উৎপল দা ভিতৰত আহক অলপ কথা আছে তো তেওঁৰ ৰুমত আমি বহিলোঁ আমি তিনিজন উৎপল বৰা মোৰ বন্ধু উকিলজন আৰু মই তেতিয়া মই সুধিলোঁ যে আপোনালোকৰ ধুলা থানাৰ পৰা এটা টীম গৈছিলে আজি আমাৰ ঘৰত ৰুস্তম মাষ্টৰৰ ঘৰত কি কাৰণে গৈছিলে আৰু এনেকুৱা এটা অপ্ৰীতিকৰ পৰিস্থিতি আপোনালোকে সৃষ্টি কৰিছে হোৱাট ইজ দ্য ৰিজন আপুনি তেখেতক বিচাৰি ফুৰিছে কিহৰ কাৰণে মোৰ ফাদাৰৰ অলপ স্বাস্থ্যজনিত কিছু ইছ্যুজ আছে তেওঁৰ বদলা মই আহিছোঁ মোক কওক ইছ্যুটো কি কৈছে তেওঁৰ বিৰুদ্ধে কেছ আছে বোলো কি কেছ আছে কেছ নাম্বাৰ কিমান যদি কেছ আছে তেতিয়াহ'লে কেছ নাম্বাৰ থাকিব লাগিব এইবিলাক নকয় সেইবিলাক পাত্তা নিদিয়ে মই যেতিয়া কুৱেশ্যন কৰোঁ তেওঁ এটাও ৰিলিভেণ্ট এনচাৰ নিদিয়ে তেওঁ মোক আজে বাজে কিবা কিবি কয় আৰু কয় আপোনাৰ কথা শুনিছোঁ আপুনি বোলে বহুত অভাৰ স্মাৰ্ট কিবা কিবি এইবিলাক এগাল গাইছে মই বোলো ইটছ নান অফ ইয়ৰ বিজনেছ আপুনি এজন অফিচাৰ যদি কিবা পাইছে টেল আছ দ্য ফেক্ট কিহৰ কাৰণে গৈছে আপুনি আৰু মই তেতিয়া অলপ মোৰো বেয়া লাগিলে মই সুধিছোঁ যে আপোনালোকৰ টীমটোৱে গৈ মোৰ মাৰ লগত অসভ্যালি কৰিছে উইচ ইজ আনএক্সেপ্টেবল মোৰ মায়ে আপোনালোকক কি কৰিছে এগৰাকী মহিলাৰ লগত আপোনালোকে কেনেকৈ কথা বতৰা পাতিব লাগে সেই কোনো নাজানে নেকি আপোনালোকে নাই তেওঁ মানে বহুত এৰগেণ্ট দম্ভালি বুঢ়াত ঘমণ্ডি মানে বিশ্বাস কৰক লাইফত মই ইমান এৰগেণ্ট ইমান ঘমণ্ডি ইমান এৰগেণ্ট ইমান দম্ভালি অহংকাৰী থকা অফিচাৰ জীৱনত লগ পোৱা নাই মই প্ৰায় 40 মিনিট বাৰ্তালাপ তেওঁক মই এইটোও কৈছোঁ যে পুলিচ আৰু ডক্টৰৰ এটা বেলেগ ৰিলেশ্যন থাকে আপোনালোকে বহুত মেডিকো লিগেল কেছ আনে আমি ৰাতি বিয়লিও ডিউটি নাথাকিলেও আপোনালোকৰ সেই যিকেইটা ক্ৰিমিনেল আনে তেওঁলোকক আমি মেডিকেল এক্সামিন কৰি পঠাই দিওঁ কি কথা আছে কওক কি কেছ আছে তেওঁৰ অংকটো বেলেগ তাৰমানে তেওঁৰ যিটো মডাছ অপাৰেণ্ডাই আছিলে যিমান চৰকাৰী চাকৰিয়াল থাকে আমাৰ গাঁওবিলাকত সেইসকলক তেওঁৰ দালালৰ হতুৱাই এটা লিষ্ট বনাই কিনে তেওঁলোকক ফলছ কেছ লগাই মেলি হেঁচা প্ৰয়োগ কৰি আদায় কৰি লয় বচুল গব্বৰ সিং টেক্স টাইপ আৰু তো এই বস্তুটো মই সহ্য কৰা নাছিলোঁ আৰু তেওঁ প্ৰায় আমাৰ ধৰক গাঁৱৰ যিবিলাক যিমানেই সৰু চাকৰিয়াল নহওক প্ৰতিজনৰ প্ৰায় কিবা নহয় কিবা এটা লৈছে এনেকুৱা ধৰণৰ তেওঁৰ যিটো দালাল নেটৱৰ্ক আছে দালাল নেটৱৰ্ক যিটো আছিলে যে ধৰক কিছুমান VDPৰ ছেক্ৰেটাৰী থাকে ভিলেজ ডিফেন্স পাৰ্টি তেওঁলোকৰ ছেক্ৰেটাৰীসকলক তেওঁলোকে গোলাম হিচাপে ইউজ কৰে দালাল হিচাপে এজেণ্ট হিচাপে আৰু তেওঁলোকেই গোটেই এই নক্সাটো তৈয়াৰ কৰে আৰ্কিটেকচাৰ যে এইটো ঘৰত 3টা চাকৰি আছে ইয়াতে যদি হামলা দিব পৰা যায় যদি কেনেবাকৈ ভয় খুৱাব পৰা যায় তেতিয়াহ'লে ভাল এটা আহি যাব তো সেইটো উদ্দেশ্যতে মোৰ ফাদাৰক সি টাৰ্গেট কৰিছিলে তাৰপিছত কি হ'ল তাৰপিছত মই তেওঁক স্পষ্টভাৱে কৈছিলোঁ তেওঁ মোক কৈছিলে মই কেছ ডায়েৰীটো এনেকৈ লিখিম যাতে আপোনালোকে জামিনো নাপায় মই ক'লোঁ আচ্ছা এটা কথা আপুনি জানি ল'ব কিন্তু আপুনি ইনভেষ্টিগেটিং অফিচাৰ হওক কি কেছ বনাওক কিন্তু দেয়াৰ আৰ মেজিষ্ট্ৰেটছ এণ্ড জাজেছ ছিটিং ইন দ্য কোৰ্ট তেওঁলোকেও কনভিন্স হ'ব লাগিব আপুনি আমাক চাৰ্টিফিকেট দিবলৈ কোনো অথৰিটি নাই আপোনাৰ আপুনি হয় কোন আপুনি যি মন যায় তাকে কৰিলে নহ'ব নহয় আৰ্বিট্ৰেৰিলি যি মন যাব তাকে কৰিব হুইমছ এণ্ড ফেঞ্চিছ মন মৰ্জিত
কৈছে নাই আপুনি আপোনাৰ দেউতাক লৈ আনক আমি ইয়াতে মিলাই দিওঁ। মই বোলো কি মিলাই দিব আপুনি? তাৰমানে আকাৰে ইংগিতে পূৰা বুজাই আছে যে, আৰু মোক এইটোও কৈছিলে যে যদি কেছটো ৰেজিষ্টাৰ কৰোঁ তেতিয়াহ'লে আপোনাৰ ফাদাৰৰ চাকৰিটো যাব, আপোনাৰো ছাছপেণ্ড হ'ব। মই ক'লোঁ এইবিলাক ভয় ভাবো কি মোক নেদেখুৱাব। যদি ছাছপেণ্ড হয় তেতিয়াহ'লে ৰিইনষ্টেটো হয়। চাকৰি গ'লেই একেবাৰে ডিছমিছ নহয়, টাৰ্মিনেট নহয়, সেইটো ঘূৰাইও পায়। মই ক'লোঁ যে আপুনি যি কৰে কৰক, কিন্তু আপুনি যিটো বিচাৰি আছে সেইটো আমি নিদিওঁ। যিটো পথেৰে আপুনি আমাক নিব বিচাৰি আছে মই বুজি পাইছোঁ। আপুনি যি ছিগনেল দি আছে, যিটো মাহোল ক্ৰিয়েট কৰি আছে, আপোনাৰ ইয়াতে স্বাৰ্থ সিদ্ধি নহ'ব। আপকা দাল यहाँ नहीं গলেগা। না हम आपसे डरते हैं और ना हमने कुछ गलत किया है। মোক কৈছে নাই আপোনাৰ দেউতাই এইটো কৰিছে ফলানা ঢিমকানা। মই বোলো আপুনি কেইদিনৰ পৰা ৰুস্তম মাষ্টৰক জানে? কেইবছৰ হ'ল আপোনাৰ ইয়াতে পষ্টিং হোৱা? মই 30 বছৰৰ পৰা জানো তেওঁক। আৰু মোৰ ফাদাৰ এজন হাই মৰেল গ্ৰাউণ্ডৰ লোক, তেওঁ এজন শিক্ষক, এজন 5 ওয়াক্ত নামাজি লোক। তেওঁ কেতিয়াও এইবিলাক ঝঞ্ঝটবাজিত নাযায়, কোনো ঝামেলাত তেওঁ নাই। তেওঁ পাৰিলে কাৰোবাৰ উপকাৰ কৰে, কাকো অপকাৰ নকৰে। শিক্ষকসকল সমাজৰ একোজন বিশিষ্ট নাগৰিক। গতিকে আপুনি যি এই যে কাৰচাজি কৰি আছে, যি কনস্পিৰেচি কৰি আছে, আপুনি কৰি তত নাপাব মোৰ লগত। আপুনি যি কৰে কৰক, মুঠতে 1 পইচা আমি নিদিওঁ। মই এনেকৈ স্পষ্টভাৱে ক'লোঁ। মানে তেওঁৰ মানে পূৰা ইগ' হাৰ্ট হৈ গ'ল। এটা সময়ত তেওঁ ক'লে আপুনি অসমীয়া মানুহ এজন হৈ ইংলিছ কিয় কয়? মোৰ খং উঠিলে অলপ ইংলিছ ওলাই যায়। তো মই ক'লোঁ যে আপুনি এজন পুলিচ অফিচাৰ, মই এজন মেডিকেল অফিচাৰ। তো ইংলিছ ইজ দ্য অফিচিয়েল লেংগুৱেজ। আৰু ইংলিছত বাৰ্তালাপ কৰাত আপোনাৰ যদি অসুবিধা আছে আপুনি কওক, যদি বুজাত অসুবিধা আছে মই অসমীয়াত কণ্টিনিউ কৰিম। কিন্তু এইটোতো পাপ নহয়, অপৰাধ নহয় ইংলিছ কোৱাটো। কৈছে নাই নাই আপুনি, মই ইংলিছ নাজানা হ'লেতো নমু কৰিলোঁহেঁতেন। বিভিন্ন কথা মানে মোক তুচ্ছ তাচ্ছিল্য কৰিছে, মোক অপমানসূচক কথা কৈছে। মোৰ বন্ধু উকিলজনে কৈছিলে উৎপল দা এখেত ডক্টৰ হয়, ভাল, তেওঁৰ ভাল মানুহৰ লগত উঠা বহা, এইবিলাক বাদ দিয়ক, এইবিলাক এনেই মিছা কথা, ভুৱা, আপোনাক দালালে ৰং ইনফৰমেশ্যন দিছে। আৰু এই যে ঠিকাদাৰসকলে এইবিলাক 2 নম্বৰী কৰিয়ে খায়। কৈছে নাই নাই সেইবিলাক কথা আমাৰ আওতাত নপৰে, তেওঁ ডক্টৰ হয়, আৰ্মি হওক, যি হয় হওকগৈ, সেইটো আমাৰ একো লেনদেন নাই। মানে কৈছে যে এওঁৰ বিষয়ে কৈছে নহয় ওচৰ চুবুৰীয়াই যে বাপেকতকৈ পুতেকটো আৰু খুব চৰা। মই বোলো আপুনি মোক কেৰেক্টাৰ চাৰ্টিফিকেট নিদিব। আপুনি পূৰা মানে ৰিপ্লাই দিছে আৰু? মই দিছোঁ একদম। জোকক যেনেকৈ নিমখ দিব লাগে, জোকৰ মুখত নিমখ দিয়া বুলি কয় নেকি, তেনেকৈ দিছিলোঁ মই। জোকৰ মুখত চূণ দিয়া? চৰি, জোকৰ মুখত চূণ দিয়াৰ দৰে মই জেগাই জেগাই দিছিলোঁ। আৰু তেওঁক মই বাৰে বাৰে বুজাইছিলোঁ যে আপুনি য'লৈকে গৈছে ষ্টেপ বেক কৰক, পিছুৱাই আহক, ডোণ্ট মেছ আপ উইথ আছ। কথাৰে নহয়, ইংগিতেৰে বা ইনডাইৰেক্টলি বুজাই দিছিলোঁ যে আপোনাৰ যিটো অভিসন্ধি বা যিটো আপোনাৰ ডিজায়াৰ, সেইটো ফুলফিল নহয় ইয়াতে। যিমানলৈকে গৈছে আপুনি আমাৰ সমাজৰ আগত আমাক হেয় প্ৰতিপন্ন কৰিলে, এটা বেয়া মেছেজ দিলে, ইমেজ বেয়া কৰিলে মোৰ ফাদাৰৰ, তথাপিতো আমি সহ্য কৰি আছোঁ। কথাটো ইমানতে শেষ কৰক, এণ্ড দ্য চেপ্টাৰ। নাই, তেওঁ মানে 24 তাৰিখে আমি গ'লোঁ চাগে গধূলি তেওঁৰ তাত। 25 তাৰিখে তেওঁ মোৰ বন্ধুজনক ফোন কৰিছে, কি হ'ল আপুনি মানুহকেইজনক লৈ আনক। আমি গৈ বহিলোঁ সমাজত গৈ, যে এইটো কি কথা। তো তেওঁৰ দালাল যিজন আছিলে, যিজন ল'ৰা আছিলে, সি মানে মোৰ ফাদাৰক অলপ মানে বেয়া পায় এইটো কাৰণেই যে ফাদাৰে হেনো মানে তাক কিবা কিবি কয়, মানে ভাল চিন্তা কৰিয়ে কৈ চাগে, কাৰণ ল'ৰাজন মোৰ ফাদাৰৰ ষ্টুডেণ্ট আছিলে। তো শিক্ষক এজনে ষ্টুডেণ্টকতো ক'বই পাৰে, তই ভালকৈ কিয় নচল, ভাল এইটো কৰ, ভাল পৰামৰ্শই দিয়ে নিশ্চয়, কাৰণ ষ্টুডেণ্ট আৰু টিচাৰৰতো কনফ্লিক্ট নাথাকে সমাজ এখনত। তো তাৰ ইগ' হাৰ্ট হ'ল, আৰু সিও চাগে কিবা এটা ভাবিছিলে যে পুলিচৰ লগত মিলি থাকিলে যদি কিবা এটা আহে, তাৰ অংশীদাৰ ভাগীদাৰী মই হ'ব পাৰিম বুলি ভাবিছিলে চাগে। আৰু এই ভাবি মেলি মানে ধৰক তেওঁলোকে এই কনস্পিৰেচিটো কৰিছিল। আমি কোৰ্টত যাবলৈ, তেওঁ 26 তাৰিখে কেছটো ৰেজিষ্টাৰ কৰিলে। 24ত এইটো হ'ল, 25-26 ৰাতিপুৱালৈকে তেওঁ ট্ৰাই কৰি আছিলে। আমাৰ সমাজৰ মানুহো গৈছিলে, কিছুমান আমাৰ সমাজৰ পৰা কিছুমানো গৈছিলে, কৈছিলে যে এই মাষ্টৰৰ বিৰুদ্ধে আপুনি কি এইবিলাক ফল্ছ কেছ লৈ আছে। তেওঁতো কোনোদিন কোনো অপৰাধজনিত কাৰণত জড়িত নাই, তেওঁ এজন খুব ভাল ক্লিন ইমেজ থকা লোক। তেওঁলোক উৎপল বৰা সেইবিলাকত নামানে, মানে তাৰ এটাই ছিংগল পইণ্ট এজেণ্ডা, হামকো যো চাহিয়ে দেনা হি পড়েগা। তাৰ যিটো মানে মানসিকতা আছিলে যে প্ৰতিগৰাকী ব্যক্তিয়ে যদি মোৰ কথা মতে চলে, মই বিচৰা মতেই হয়, ইয়াত কিয় নহ'ব না, তুম কৌন সা খাস হো, মতলব হাউ ডেয়াৰ ইউ নট পে।
তেওঁৰ যিটো এটিটিউড, আৰু মোৰ আছিলে যে হাউ ডেয়াৰ ইউ ইভেন এক্সপেক্ট, ফৰগেট এবাউট গেটিং দ্য ব্ৰাইব, আপুনি আশা কেনেকৈ কৰিব পাৰে মোৰ পৰা। তো মই তেওঁক ক'লোঁ ঠিক আছে হ'ব, আপুনি যি কৰে কৰক, আমি যাওঁ, খালি আপোনাক যিখিনি ক'ব লগা আছিলে মই কৈ গ'লোঁ, আপোনাক স্পষ্টীকৰণ দিব লগা আছিলে আপোনাক দি গ'লোঁ, কাৰণ কোনো কেছ নাই তেতিয়ালৈকে, এনেই এইবিলাক আভুৱা ভৰি আছিলে। 26 তাৰিখৰ দিনা কি কৰিলে, জল জীৱন মিছন স্কিমৰ যে পাইপবিলাক আছে, ঠিকাদাৰৰ ঘৰৰ পৰা পাইপ এডাল আনি তেওঁ চিজাৰ লিষ্ট দেখুৱালে যে ৰুস্তম মাষ্টৰৰ ঘৰত উদ্ধাৰ হোৱা বুলি। কেন ইউ ইমাজিন দ্য কনস্পিৰেচি? ইমান প্ৰতিশোধ পৰায়ণ, জাষ্ট বিকজ আমি তেওঁ বিচৰা বস্তুটো নিদিলোঁ, তেওঁ এনেকুৱা এটা বদলা লৈছে মানে ইমান ভয়ংকৰ মিছা তথ্য দি তেওঁ চিজাৰ লিষ্ট ফেক বনাইছে, বনাই কোৰ্টক মিছগাইড কৰিছে। 26 তাৰিখে যেতিয়া তেওঁ কেছটো ৰেজিষ্টাৰ কৰিলে, আমি কোৰ্টত গ'লোঁ, মঙলদৈ কোৰ্টত গৈ আমি এণ্টিচিপেটৰী বেইলৰ কাৰণে এপ্লাই কৰিলোঁ, ইণ্টাৰিম বেইল, আৰু কোৰ্টে, অনাৰেবল কোৰ্টে আমাক দিলে। কাৰণ আমি জানো যে উৎপল বৰাই এৰেষ্ট কৰাৰ কাৰণে খুব যুঁজা চলাব, মানে বাই হুকৰ ক্ৰুক সি আমাৰ পৰা বদলা ল'ব খোজে। তো আমি যেতিয়া পালোঁ, বেইলটো পালোঁ, যে বেইলটো হ'ল আপোনাৰ এনেকুৱা যে এৰেষ্ট কৰিব নোৱাৰে সেই কেছটোত, কেছ নাম্বাৰটোৰ এগেইনষ্টত, যদি কৰেও তেতিয়া এইটো বেল বণ্ডৰ চিউৰিটিত তেওঁক যাব দিব লাগিব যদি কৰেও। তো পিছত আমাক এৰেষ্ট নকৰিলে, আমি তথাপিতো এৰেষ্ট নকৰিলেও আমি গৈছিলোঁ। উৎপল বৰাই এটা সময়ত চাগে গম পালে যে ইয়াততো ডাল নগ'লে, গোটেই বদমাচিখিনি সি কৰিলে, কৰি এটা নতুন প্ৰবেশনাৰ কুলদীপ গোহাঁই SI নতুনকৈ নিযুক্তি পোৱা, তেওঁক IO বনাই দিলে, ইনভেষ্টিগেটিং অফিচাৰ। গোটেই খেলটো খেলিলে উৎপল বৰাই, আৰু তাক চহীটো কৰাই তাক বনাই দিলে মোহৰ। তাৰমানে ফচিলে তই ফচ, আৰু যদি বদলা হয় তেতিয়া মই ল'লোঁ, জিকিলে মই জিকিলোঁ, হাৰিলে মানে তই ভোগ আৰু মই ক্লিন আৰামছে মই ইয়াৰ পৰা ওলাই যাওঁ। এইটোতো বেয়া কৰিছে নহয়। এজন প্ৰফেশ্যনেল এজনক তেওঁ 1 নম্বৰ কথা হ'ল তেওঁ ফুল টাইম ইনভেষ্টিগেশ্যন দিবই নোৱাৰে, আৰু সেই ল'ৰাটোক এনেকৈ এটা ভয়ংকৰ ধৰণে মিছগাইড কৰাটোতো উচিত নহয়, জাষ্ট কেৰিয়াৰ ষ্টাৰ্ট কৰিছে। তো চিজাৰ লিষ্টটো ফেক বনালে, বনাই কোৰ্টত দিলে। তো এণ্টিচিপেটৰী বেইলটো এটা সময়লৈকে থাকে, তাৰপিছত আপুনি ৰেগুলাৰ বেইলৰ কাৰণে এপ্লাই কৰিব লাগে বা কনভাৰ্ট হৈ যায়। তো আমি যেতিয়া ৰেগুলাৰ বেইলৰ কাৰণে এপ্লাই কৰিলোঁ, পুলিচে সাংঘাতিক অবজেকশ্যন দিলে। এইবাৰ মানে প্ৰথমতে মোৰ ফাদাৰৰ এগেইনষ্টত আছিলে তেওঁৰ যিটো কনস্পিৰেচি, মই যোৱাৰ পিছৰ পৰা মোকো সোমাই দিলে। মই মানুহটো আছোঁ মেঘালয়ত, PSC এখনত ডিউটি কৰি, দেখুৱালে যে মই তাতে লতাখাটৰ দৰং ডিষ্ট্ৰিক্টত গৈ মই বোলে সেই দালাল মানে ল'ৰাজনক বোলে মই গালি পাৰিছোঁ, তাতে ক্ৰাইম চিনত থকা বুলি দেখাই দিলে। তো কেন ইউ ইমাজিন কেনেকুৱা ধৰণৰ কনস্পিৰেচি এটা কৰিছে, যিটো মানুহ দৰং জিলাতেই নাই, অসমতেই নাই ক'ব পাৰি আপুনি, মেঘালয়ত আছোঁ, সেই মানুহজনক তেওঁ টানি আনি তাত দেখুৱাই দিলে যে এই মানুহজনো ইয়াতে এটা একিউজড আছামী। পিছত আমি ৰেগুলাৰ বেইলৰ কাৰণে এপ্লাই কৰিলোঁ, কোৰ্টে ৰিজেক্ট কৰিলে, কাৰণ IO ষ্ট্ৰং অবজেকশ্যন দিয়া বুলি ক'লে। আচ্ছা দিলে, ঠিকে আছে, কোৰ্টক ভয়ংকৰভাৱে মিছগাইড কৰিলে। কৰাৰ পিছত আমি ডিপাৰ্টমেণ্টেলি প্ৰচিড কৰিলোঁ, আৰু যেতিয়া এই কথাবোৰ চলি আছিলে 26 তাৰিখৰ দিনৰ পৰা, মানে 24 তাৰিখে মই গ'লোঁ, 25 তাৰিখে মই আমাৰ তেতিয়াৰ স্পেচিয়েল DGP GP সিং ছাৰক জনাইছিলোঁ, আৰু মোৰ কিছু বন্ধুমহল যিসকল ভাল ভাল লোক আছে তেহচিন পুনাৱালা বা দিল্লীৰ বাহিৰৰ, তেওঁলোকক কৈছিলোঁ যে মোৰ বিৰুদ্ধে এনেকুৱা এটা কনস্পিৰেচি চলি আছে, পুলিচে হয়তো কিবা এটা কৰিব পাৰে, অলপ নজৰ ৰাখিবি। তো সেইখিনি কৰাৰ পিছত মই 26 তাৰিখৰ পৰা যেতিয়া পুলিচৰ গাড়ীটো আহি সেই ঠিকাদাৰৰ ঘৰৰ পৰা পাইপ উঠালে, এই গোটেই তথ্যখিনি মই GP সিং ছাৰক ব্যক্তিগতভাৱে জনাই আছিলোঁ, আৰু বেলেগ বন্ধুসকলেও জনাইছিলে GP সিং ছাৰক যে এনেকৈ এটা মানে ৰেপিউটেড ফেমিলি এটাৰ লগত এনেকুৱা পুলিচে হেৰাছমেণ্ট কৰি আছে। তো তেওঁলোকক ক'লে যে তেতিয়া পৰিয়ালটোক কওক SPক লগ কৰিবৰ কাৰণে, তেতিয়া SP আছিলে ৰাজমোহন ৰয় APS। তো আমি পিছৰ ফালে বেইল ল'লোঁ, এণ্টিচিপেটৰী বেইল লৈ 5 তাৰিখ মানে আমি SPক লগ কৰিব গৈছিলোঁ, কাৰণ GP সিং ছাৰে মোৰ বন্ধুক কৈছিলে যে ফেমিলিটোক কোৱা SPক গৈ লগ কৰি কথাটো জনাওক। লিখিত কমপ্লেইন দিছিলোঁ গোটেইখিনি যে আপোনাৰ এই SI জনে এনেকুৱা এনেকুৱা আমাৰ ওপৰত তেওঁৰ লোভৰ কাৰণে, লালচাৰ কাৰণে আমাক এনেকুৱা হাৰাশাস্তি কৰি আছে। তো SPয়ে ক'লে যে আপোনালোকে যদি অগ্ৰিম জামিন পাইছে, এণ্টিচিপেটৰী বেইল পাইছে, তাৰমানে আপোনালোকৰ চিন্তা নাই, কোৰ্টেতো এনেই আপোনালোকক এণ্টিচিপেটৰী বেইল দিয়া নাই, আপোনালোকে গৈ শুই থাককগৈ, নিশ্চিন্ত থাকক।
মই ক'লোঁ ঠিক আছে, আমি অপৰাধৰ পৰা মুক্ত হ'লোঁ, নিশ্চিন্ত থাকিলোঁ, কিন্তু আপোনাৰ SI-টোৱে যে আমাৰ লগত এনেকুৱা এটা অমানৱীয় ব্যৱহাৰ কৰিলে, এনেকুৱা এটা মানসিক হাৰাশাস্তি কৰিলে, নিজৰ পাৱাৰটো মিছ ইউজ কৰি এটা ফল্ছ কেছ ৰেজিষ্টাৰ কৰিলে, সেইটোৰ কাৰণেতো কিবা এটা ব্যৱস্থা হ'ব লাগিছিলে। SP চাহাবে একো নকৰাৰ পিছত মই সেই বন্ধুজনক জনালোঁ যে আমি SPৰ তাত গৈছিলোঁ আৰু তেওঁৰ ব্যৱহাৰ ভাল নাছিল SP জনৰ। মোৰ ফাদাৰ এজন ধৰক 56 বছৰৰ, তেখেত এজন বৃদ্ধ লোক, বয়সীয়া শিক্ষক এজন। তো ফাদাৰে কান্দি দিছিলে SPৰ আগত যে ছাৰ মই কি এনেকুৱা পাপ কৰিলোঁ, মোক এনেকুৱা যে হাৰাশাস্তি কৰে, সমাজত এনেকৈ মোক হেয় প্ৰতিপন্ন কৰে। কৈছে ইয়াত কি কিবা এটা কৈছিলে, যন্ত্ৰণা নকৰিবি। SP জনে মোৰ ফাদাৰক কৈছিলে যন্ত্ৰণা নকৰিবি। তাৰাকতো ক'ব নালাগে নহয়, এজন তেনেকুৱা শিক্ষক লোকক এটলিষ্ট ভাল ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। তেওঁ আৱেগিক হৈ কান্দি দিছিলে। তো পিছত আহি মই GP সিং ছাৰক জনালোঁ, ছাৰ আমি SPক লগ কৰিলোঁ, বাট দ্য ৰেছপন্স ৱাজ নট ছেটিছফেক্টৰী। আমি ভবা ধৰণে একো ৰেছপন্স নাপালোঁ। তাৰপিছত চাগে ছাৰে তেওঁক অলপ কিবা মছলা দিলে চাগে। তো পিছত সেইজন মানুহে পিছত আকৌ ভাল হৈ গ'ল আমাৰ লগত। তো এটা সময় আহিলে যে CP সিং ছাৰে পিছত যেতিয়া গম পালে গোটেই কথাখিনি, হয়তো আৰক্ষী তেওঁলোকে বহুত ইণ্টেলিজেণ্ট হয়, ছিনিয়ৰ অফিচাৰসকলে তেওঁলোকে গম পায় কোন কেনেকুৱা কি। তো প্ৰিলিমিনাৰী এনকুৱাৰী কৰি চাগে তেওঁলোকে ভাবিলে যে আমাৰ কথাত কিবা অলপ হ'লেও সত্যতা আছে। তো তেওঁ মোক ক'লে যে কাইণ্ডলি প্লিজ চেণ্ড এ অফিচিয়েল কমপ্লেইণ্ট। GP সিং ছাৰৰ এটা খুব ভাল গুণ যে তেওঁ প্লিজ বা কাইণ্ডলি নহ'লে কথা নকয়। আমি ইমান সৰু মানুহ, সাধাৰণ নাগৰিক এজন, তথাপিতো তেওঁ তেনেকৈ ক'লে যে প্লিজ চেণ্ড এন অফিচিয়েল কমপ্লেইণ্ট, আই উইল আস্ক এ ছিনিয়ৰ অফিচাৰ টু এক্সামিন দ্য মেটাৰ। তো তেতিয়া মই গোটেই অভিযোগটো মই আকৌ দিলোঁ, যিটো SPক দিছিলোঁ প্ৰায় তেনেকৈ মই গোটেইটো আৰু অলপ যিখিনি ঘটনা প্ৰবাহ হৈছিলে সেইখিনি এড কৰি মই দি দিলোঁ। দিয়াৰ পিছত মোক কণ্ট্ৰল ৰুমৰ পৰা ফোন আহিলে যে আপোনাৰ মেটাৰটো আপুনি যিটো দিছিলে কমপ্লেইণ্ট, এইটো আমাৰ চেণ্ট্ৰেল ৱেষ্টাৰ্ণ ৰেঞ্জৰ DIG শ্ৰী ব্ৰজেতজিৎ সিনহা, তেখেত IPS, তেওঁ চাব। তো মোক চাগে মোৰ যিমান দূৰ সম্ভৱ মনত পৰে 25 তাৰিখে মাতিছিলে, 1 মাহ 1 দিন পিছত, মানে 24 তাৰিখে মই ধুলা থানাত প্ৰথমবাৰ গৈছিলোঁ আৰু 25 তাৰিখে নেক্সট জুলাইত আমাক মাতিলে DIG অফিচত, এই উলুবাৰীৰ পুলিচ হেডকোৱাৰ্টাৰত আমাক মাতিলে। মোক তেতিয়া নাম্বাৰ দিয়া হৈছিলে, পুলিচ কণ্ট্ৰল ৰুমৰ পৰা মোক নাম্বাৰ দিলে, ক'লে যে এওঁ IPS ব্ৰজেনজিৎ সিনহা, তেওঁ আপোনাৰ এনকুৱাৰী অফিচাৰ। তো পিছত আমি কথা হ'লোঁ ছাৰৰ লগত। ছাৰে ক'লে যে ডক্টৰ আপুনি মেঘালয়ত আছে এনেকৈ। মই বোলো হয় ছাৰ। কৈছে আপুনি 2টামান বজাত পোৱাকৈ আহি যাওক, আৰু ইন দ্য মিন টাইম মই 11টা বজাত আমাৰ ইনভেষ্টিগেটিং অফিচাৰজনকো মাতিছোঁ, যাৰ বিৰুদ্ধে আমি অভিযোগটো আছিলে। তো মই OPD কৰি মেলি আহোঁতে 4টা বাজি গ'ল। ড্ৰাইভ কৰি আহি যোৰাবাটত 4টাত পাইছোঁ, 2টাত মাতিছিলে। তো ছাৰক ক'লোঁ ছাৰ ট্ৰেফিক জাম আছে, অলপ টাইম লাগিব পাৰে, প্লিজ ফৰগিভ মি। কৈছে একো নাই, আপুনি আহক, খালি 4:30টাৰ আগত আহিব, মোৰ বেলেগ এছাইনমেণ্ট আছে। তো তেওঁলোকে ৰখি আছিলে মোৰ কাৰণে। তো ইন দ্য মিন টাইম 11টাতে সি কুলদীপ গোহাঁই আহিলে, কাৰণ যিহেতু ইনভেষ্টিগেটিং অফিচাৰটো হ'ল কুলদীপ গোহাঁই, উৎপল বৰা নহয়। উৎপল বৰা বহুত চতুৰ মানুহ, সি গোটেই খেলটো খেলি গোটেই পানী ঘোলা কৰি সি ওলাই দিলে তাৰ পৰা। এতিয়া থৈ গ'ল ফচাই কুলদীপ গোহাঁই, যদি কিবা আছে তই জবাবদিহি হগে। তো কুলদীপ গোহাঁই আহিলে, সি ষ্টেটমেণ্ট ৰেকৰ্ড কৰি পেলালে। এই যিটো ফল্ছ ভাৰ্চন আছিলে, যিটো ফেব্ৰিকেট কেছ আছিলে, এনেই ভুৱা গোচৰ এটা যে পাইপ এটা উদ্ধাৰ হোৱা মাষ্টৰৰ ঘৰৰ পৰা, অথচ হোৱা নাছিলে, এইটো কোনো কথাই নাছিলে, সেইটোকে সি গৈ ষ্টেটমেণ্ট দিলে। তাৰমানে হয়তো উৎপল বৰাই তাক সেইটোৱে পঢ়াই মেলি শিকাই দিছে। সি সেই ফল্ছ ভাৰ্চনটোকে কণ্টিনিউ কৰিলে। তো 4:30 আহি পালোঁ মই। অহাৰ পিছত ৰখি আছোঁ, ছাৰে ৰখি আছে, আমি আহিলোঁ, সুধিলে, কথা বতৰা হ'ল, চাহ তাহ খাব দিলে। 10 মিনিটমান লাগিলে, কাৰণ গোটেই ষ্টেটমেণ্টবিলাক কৰাই মেলি মোৰ ফাদাৰক একদম অভিযুক্ত কৰি পেলাইছে, কনভিক্টেড। পতিয়ন গৈছে আৰু যে মোৰ ফাদাৰে সঁচাকৈ কিবা এটা এনেকুৱা চৰকাৰী পাইপ এডাল, এটুকুৰা পাইপৰ কিবা চেৰচানি কৰিছে বা চুৰি কাৰ্য বা যি কয় আপুনি। তো পিছত মোৰতো বিৰাট খং উঠিলে। মই ক'লোঁ যে ছাৰ, এইটো একদম অবান্তৰ কথা, মোৰ ফাদাৰে কোনো ধৰণৰ পাইপৰ লগত জড়িত নহয়। আৰু আপুনি এই আয়োগৰাকীক সোধক যে 26 তাৰিখে এট এৰাউণ্ড 4 PM পুলিচৰ ভেহিকল লৈ ক'ৰ পৰা পাইপ আনিছিলে। যদি প্ৰয়োজন হয় ক'ৰবাত নহয় ক'ৰবাত মই ভিডিঅ' দিব পাৰিম, বহুত লোক আছিলে, তেওঁলোকে জানে, দেখিছে। চবেইতো আমাৰ শত্ৰু নহয়, কোনোবাতো থাকিব যোনে সত্য কথাটো ক'বলৈ ভয় নকৰে। তো তেতিয়া মই 10 মিনিটমান লাগিলে, ডায়েগ্ৰাম আঁকাই মই ছাৰক, DIG ছাৰক বুজালোঁ যে ছাৰ, ইয়াতে থানা, ইয়াতে আমাৰ ঘৰ, এইটো লতাখাটৰ ৰাস্তা, এইটো ঠিকাদাৰটোৰ ঘৰ, আৰু ঠিকাদাৰৰ ঘৰৰ পৰা পাইপ আনিছে, পাইপডাল উদ্ধাৰ হৈছে ঠিকাদাৰৰ ঘৰৰ ওচৰৰ পৰা, ৰুস্তম মাষ্টৰৰ একো লেনদেন নাই।
ইমানেই থাকিব পাৰে যে বিশিষ্ট নাগৰিক হিচাপে উইটনেছ হিচাপে তেওঁক মাতি আনি এটা পাইপ পাইছে বুলি তেওঁক উভতাই দিলে। তো সমাজৰ উইটনেছ এটা হোৱাটো স্বাভাৱিক কথা বিশিষ্ট এজন লোক হ'লে। তো উইটনেছজন কেনেকৈ একিউজ হ'ব পাৰে? একচুৱেল ডাউটটো তেওঁলোকৰ আছিলে আমাৰ তাতে মানে এজন লেণ্ডলেছ মানুহ, যাৰ মাটি নাই, ভূমিহীন মানুহ এজন আমাৰ তাতে থাকে। আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰ, 200 মিটাৰমান দূৰত আমাৰ মাটিত। আমাৰ ককাই মানে তেওঁক অলপ জেগা দিছিলে থাকিবৰ কাৰণে, ভূমিহীন হয় কাৰণে আছিলে। তাৰ ওপৰত হেনো সন্দেহ আছিলে। তো আমি ভূমি দিয়াটোতো পাপ নহয়, আৰু তাৰ কাৰণে আমি জগৰীয়াম। যদি সি লৈছিলেও, ধৰি ল'লোঁ লৈছে, তো সি লৈছে নলৈছে তাৰ লগত তোমালোকৰ মেটাৰ। মোৰ ফাদাৰ কেনেকৈ জগৰীয়া হ'ব তাৰ কাৰণে? তো যেতিয়া মই বুজাই ক'লোঁ DIG ছাৰে, এটা সময়ত DIG আছিলে, এজন এডিশ্যনেল SP আছিলে, আৰু আমি দুজন। মই বহি আছোঁ, এটা সময়ত গৈ কুলদীপ গোহাঁইক মাতি আনিলে DIG ছাৰে, আমাৰ ল'ৰাজনক মাতি আনা বোলে। কাৰণ মই যেতিয়া ছাৰক কনভিন্স কৰিলোঁ যে ছাৰ এইটো নহয়েই, দিছ ইজ টোটেলি ফিক্সিচিয়াছ, ইট হেজ নাথিং টু ডু উইথ ফেক্টছ, এইটো এটা মনে সজা কাহিনী। তো ছাৰে এটা সময়ত হয়তো মোৰ কনফিডেন্সৰ প্ৰতি লক্ষ্য ৰাখি বা মোক অবজাৰ্ভ কৰি তেওঁ ভাবিলে যে এখেতে যি কথাটো কৈ আছে ডক্টৰজনে, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা যুক্তি আছে। মাতি আনিলে, তেতিয়া তেওঁক মই ধমকি লগালোঁ। মই বোলো আপুনি বুকুত হাত থৈ কওক, সঁচা কথাটো কওক। আপুনি এজন য়ং জেনেৰেশ্যনৰ এতিয়া নতুনকৈ এপইণ্ট হোৱা অফিচাৰ, বিনা পইচাত, 1 পইচা নোহোৱাকৈ, বিনা रिश्वत का आप लोगों को ये नौकरी मिला है। চৰকাৰে আপোনালোকক বহুত আশা প্ৰত্যাশা ৰাখি এই চাকৰিবোৰ বিনা পইচাত দিছে, মেধাৰ ভিত্তিত। তে আপোনালোকৰ পৰা আমি বহুত আশা কৰোঁ সমাজখনে। যদি আপোনালোকে এনেকুৱা ধৰণৰ 2 নম্বৰী কৰে, তেতিয়াহ'লে সমাজখন ৰহাতলৈ যাব। তেওঁক ক'লোঁ যে আপুনি বুকুত হাত থৈ কওক যে 26 তাৰিখৰ দিনাখন এট এৰাউণ্ড 4 PM আপোনালোকৰ পুলিচ ভেহিকুলখন ক'ত গৈছিলে, তাতে আপুনিও আছিলে। যদি আপুনি সঁচা নকয়, তেতিয়াহ'লে CDR কৰিম, আপোনাৰ লোকেশ্যন ওলালে, জিঅ' টেগিং কৰিলে ওলাই পৰিব গোটেইখিনি। সত্য কথাটো আপুনি কৈ দিয়ক। আৰু এই ল'ৰাজনক মই আগতেও কৈছিলোঁ থানাত এবাৰ, মই তেওঁক কৈছিলোঁ যে মই ক'ৰবাত নহয় ক'ৰবাত জাষ্টিছ পাম, জুডিচিয়াৰীৰ ফালৰ পৰা হওক বা হায়াৰ অফিচাৰৰ ফালৰ পৰা হওক, মই কিন্তু ক্ষান্ত নাথাকোঁ। না ইনচাফি আপুনি কৰিব, মই ইনচাফ লৈহে এৰিম। মই কৈছিলোঁ অলপ ইনডাইৰেক্টলি, আকাৰে ইংগিতে মই কৈ দিছিলোঁ যে মোৰ GP সিং ছাৰৰ লগত ভাল। কাৰণ ভাল এইকাৰণেই যে আমি যেতিয়া ক'ভিডৰ সময়ত বিয়া পাতিছিলোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট, মোৰ ৱাইফ যিহেতু কামৰূপ মেট্ৰ'ৰ হয়, মই দৰঙৰ হয়, তেতিয়া ছাৰক সুধিছিলোঁ যে ছাৰ পাছ কেনেকৈ পায়। খুব ভদ্ৰলোক, তেওঁ একদম নৰ্মেল মানুহৰ দৰে গাইড কৰে। তো মই কৈছিলোঁ যে মই GP সিং ছাৰক মই এপ্ৰ'চ কৰিব পাৰিম, আৰু তেওঁ ক'ৰবাত নহয় ক'ৰবাত শুনিব বুলি মোৰ বিশ্বাস। সেইটোতো তেওঁ বেয়া পাইছে, চবৰে ইগ' হাৰ্ট হৈ যায়। মইনো কোন চাই ইমান অফেন্সিভ কথাটো ক'লোঁ। কৈছে আপুনি এইটো কিয় ক'লে? মই বোলো আপোনাক জনালোঁ, আপুনি এজন য়ং অফিচাৰ, নতুন জেনেৰেশ্যনৰ, জনাব লগাটো মোৰ কৰ্তব্য। মই নিবিচাৰোঁ আপুনি কিবা এটা ট্ৰাবুল হওক, কাৰণ মই জানো যে জাষ্টিছ মই পাম, সত্যৰ সদায় জয়, সত্যমেৱ জয়তে। তাতেও বেয়া পালে, মানে উৎপল বৰাই তাহাঁতক এনেকুৱা এটা গণ্ডিত সোমোৱাই দিলে যে আপুনি সি ভগৱান ছে, মানে মই যি ক'ম তাকেই হ'ব, মই যি ভাবিম মোৰ মন মৰ্জিত আইন চলিব, মই যি ক'ম সেইটো ছেকশ্যন লাগিব, তেনেকৈ কেছ ডায়েৰী বনিব। তো ক'ৰবাত সি পতিয়ন গৈছিলে যে OC হয় আফটাৰ অল। তাৰপিছত আপোনাৰ সেইটো গ'ল, যোৱাৰ পিছত তাক লগ পালোঁ আকৌ গৈ ইয়াতে DIG অফিচত। মোৰ বিৰাট খং উঠিলে, যিমান মনত মোৰ হতাশা আছিলে। 1 মাহ এটা বহুত ভুগিলোঁ, কাৰণ মানে যিটো বেইল আছিলে সেইটো আপোনালোকে অবজেকশ্যন দিয়ালে, ওপৰৱালা আমাক চাথ দিলে কাৰণেহে, নহ'লেতো যদি সেইমতে গ'লহেঁতেন আমিতো অলপ মোটামুটি ভালেখিনি পানিছমেণ্ট পালোঁহেঁতেন, কি জানিবা জেলত যাব লগা হ'লহেঁতেন। যদি কোৰ্টে সেইমতে চলাই নিলেহেঁতেন যে আয়ৈ যি কৈছে সেইটোৱে সঁচা, আয়ৰ কথাটোৱে যদি প্ৰাধান্য দিয়ে বিশ্বাস কৰিলেহেঁতেন, তেতিয়াহ'লেতো আমাৰ তেতিয়ালৈকে ডেমেজ বহুত হৈ গ'লহেঁতেন, চাকৰি কি জানিবা ছাছপেণ্ড হ'লহেঁতেন মোৰ ফাদাৰৰ। তো তাৰপিছত মই ক'লোঁ যে আপোনালোকে এনেকৈ আণ্ডাৰ এষ্টিমেট নকৰিব। আপোনালোকে হয়তো ভাবিছে যে মুছলমান মানুহ হয়, আমি যি মন যায় তাকে কৰিম, আৰু যে সাম্প্ৰতিক পৰিস্থিতিত যেনেকুৱা ধৰণৰ এটা বিখস্পাপ আছে বা ৰাজনৈতিক লিডাৰশ্বিপৰ যেনেকুৱা ধৰণৰ কমেণ্ট আহে যে এওঁলোক মোটামুটি এটা ছেকেণ্ড ক্লাছ, যি মন যায় তাকে কৰিম। বোলো সেনেকৈ নহ'ব, যদি ভাবিছে এইটো ভুল ভাবিছে আপুনি। এটা সময়ত গৈ যেতিয়া DIG ছাৰে হেঁচা দিলে, সত্যটো সি উদঘাটন কৰিলে, ক'লে ছাৰ মোৰ উপায় নাছিলে। উপায় নাছিলে কি উপায় নাছিলে? তুমিও ছাব ইনস্পেক্টৰ, সিও ছাব ইনস্পেক্টৰ, তুমি SP কিয় নকলা যে তোমাক এনেকৈ হেঁচা প্ৰয়োগ কৰি এনেকুৱা এটা ফলছ এণ্ড ফেব্ৰিকেট কেছত সি আয়ো পাতি দিছে? ছাৰে ভালকৈ ধমক লগালে IPS ছাৰজনে যে তোমাৰ বিবেকে দংশন নকৰিলে নেকি,
তুমি পঢ়া শুনা কৰিছা নাই? কৈছে MSc ইন জুলজি নে কিবা এটা কৈছিলে। বাদ দিয়া তোমাৰ MSc বোলে, তুমি এনেকুৱা এজন ডক্টৰ, এজন টিচাৰক তুমি এনেকুৱা এটা ফল্ছ কেছ ৰেজিষ্টাৰ কৰি আকৌ বেইলতো তোমালোকে ইমান ষ্ট্ৰং অবজেকশ্যন দিছা। ছাৰে গোটেইখন দেখুৱালে। তাৰপিছত অলপ সময় লাগিলে, মই ডেভিলছ এডভকেট টাইপ মই নিজকে প্ৰেজেণ্ট কৰিলোঁ। কৰাৰ পিছত সত্যটো উদ্ঘাটন হোৱাৰ পিছত আকৌ ষ্টেটমেণ্ট লোৱা গ'ল। আগৰটোতো সি ফল্ছ ষ্টেটমেণ্ট দিছিলে, আকৌ ষ্টেটমেণ্ট ৰেকৰ্ড কৰালে, মোৰো কৰালে, তাৰো কৰালে। আৰু ইন দ্য মিন টাইম যেতিয়া মই মানে ছাৰক কনভিন্স কৰিবলৈ সক্ষম হ'লোঁ যে ছাৰ কেছটো এনেকুৱা নহয়, সত্যটো এইটোহে, আমি নিৰপৰাধী, আমি অপৰাধী নহয়, বৰঞ্চ কোনোবাই নিজৰ লোভ লালচা সামৰিব নোৱাৰি আমাক এনেকৈ টাৰ্গেট কৰিছে আৰু আমাক হেঁচা প্ৰয়োগ কৰিছে, ফচাইছে। তো তাৰপিছত আপোনাৰ DIG ছাৰে তেতিয়া নিজাববীয়াকৈ ডিচাইড কৰিলে, তেওঁ SPক ফোন লগালে। অলৰেডি প্ৰায় 4:50 মান হৈ গ'ল। ফোন লগাই ক'লে যে ৰাজমোহন তুমি এটা কাম কৰা, এই উৎপল বৰা এইটো বদমাছ হয়, তাক ছাছপেণ্ড কৰা আৰু ৰিজাৰ্ভ ক্ল'জ কৰা। ফোনত ক'লে ডাইৰেক্ট। DIG ছাৰে এইটোত নিজৰ ডিচিশ্যন ল'লে। হয়তো তেতিয়া তেওঁ ফোনত সিমূৰৰ পৰা কৈছে ছাৰ এতিয়াতো 4:50 গৰমা গৰমে কৰি দিয়া বুলি ছাৰে ক'লে। DIG ছাৰে ৰিপ্লাই দিলে গৰমা গৰমে কৰি দিয়া। তো পিছত ছাৰে ৰিপৰ্টটো দিব লাগে, কাৰণ তেওঁৰ হায়াৰ অফিচাৰ হ'ল স্পেচিয়েল DGP GP সিং ছাৰ। সেইটো কৈ যেতিয়া GP সিং ছাৰক ৰিপৰ্ট দিলে যে ছাৰ মই মেটাৰটো এক্সামিন কৰিলোঁ, ডক্টৰজনো আহিছে আৰু মই গম পালোঁ মানে আফটাৰ থৰ' এনকুৱাৰী ইনভেষ্টিগেশ্যন মই গম পালোঁ যে এইটো এটা ফল্ছ এণ্ড ফেব্ৰিকেট কেছ, ইয়াত কোনো সত্যতা নাই। তেতিয়া ছাৰ বোধহয় আৰু বেছি খৰগহস্ত হ'ল, কাৰণ তেওঁ প্ৰিলিমিনাৰী এনকুৱাৰী কৰি মেৰিট আছিলে কাৰণে হয়তো আমাক অফিচিয়েল কমপ্লেইনটো দিব দিছিলে। তো তেওঁ ক'লে যে আপুনি আৰু সেই কালি 10টাত মোৰ অফিচত আহক। তাৰপিছত গোহাঁই আহি বাহিৰত আহি কুলদীপ গোহাঁই যিজন মোক ক'লে যে ডক্টৰ চাহাব মোক বেয়া নাপাব, ময়ো এজন শিক্ষকৰ ল'ৰা, মোৰ উপায় নাছিলে, আপুনি মোক ভুল নুবুজিব। মই বোলো ঠিক আছে, আপুনি যি কৰিলে আৰু মই বিশেষ একো কথা নাপাতিলোঁ। সিও মানে মুডটো তাৰ ডাউন, কান্দো অৱস্থা, হয়তো হেঁচাত পৰি এনেকুৱা কৰিছে, কাৰণ সি অসভ্যালি কৰা নাছিলে। গাঁৱত গৈ মোৰ ফাদাৰৰ লগতো অসভ্যালি কৰা নাছিলে। উৎপল বৰাই যিটো অহংকাৰী দম্ভালি বা যিটো এটা দাম্ভিকতা দেখুৱাইছিলে তাৰ এটিটিউডটো সেইটো নাছিলে, অমায়িক আছিলে। তো তাৰপিছত DIG ছাৰে তাক ক'লে যে তুমিতো নতুনকৈ অহা ল'ৰা, ডক্টৰজনেও তোমাৰ প্ৰতি সাংঘাতিক কোনো ইছ্যু নাই তোমাৰ বিৰুদ্ধে, আৰু তুমি যি কৰিলা ভুল কৰিছা আৰু জীৱনত যাতে এনেকুৱা নকৰা। তেওঁক ভালকৈ অলপ শিক্ষা দিলে ছাৰে, নীতি শিক্ষা। কৈছে যে তুমি আজি ৰাতি গৈ গোটেই ৰাতি ভগৱানক প্ৰাৰ্থনা কৰিবা, মইতো তোমাৰ প্ৰতি অলপ শিথিল আছোঁ, বা ডক্টৰজনেও তোমাৰ বিৰুদ্ধে বিশেষ একো তেনেকৈ সাংঘাতিক কোৱা নাই, মেজৰ ইছ্যু দেখুওৱা নাই, কিন্তু তথাপি তুমি আজি গৈ গোটেই ৰাতি ভগৱানক প্ৰাৰ্থনা কৰিবা, প্ৰপাৰ ইউনিফৰ্মত কালি যাবা, 10টাত যাব দিছে। তো পিছদিনাখন আৰু মই যাব লগা নহ'ল। 26 তাৰিখে DIG ছাৰ আৰু সি গ'ল, ছাৰে যি দিব লগা দিলে চাগে। 26 তাৰিখে মই DIG ছাৰৰ পৰা গম পালোঁ যে SPক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে এটা কেছ ৰেজিষ্টাৰ কৰাৰ কাৰণে। বাই ইভিনিং 26th উৎপল বৰাৰ বিৰুদ্ধে কেছটো ৰেজিষ্টাৰ কৰিব দিলে। তো কিবা কাৰণে 27 তাৰিখে কৰিলে। 27 তাৰিখে তেতিয়ালৈকে সি ধূলা এৰি খাৰুপেটীয়া থানাত আছিলে। উৎপল বৰা ধূলা এৰি সি খাৰুপেটীয়া থানাত পষ্টেড হ'ল। তো তাৰ পৰা উঠাই আনি এৰেষ্ট কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিলে। প্ৰায় 48 ডেজ না 42 ডেজমান মোৰ কেছটোত তেওঁ জেলত থাকিলে। তো তাতে যাওঁতে আকৌ আৰু এটা ঘটনা হ'ল। সি যেতিয়া জেলত আছিলে তো মুখ্যমন্ত্ৰী মহোদয়ে গম পালে, কাৰণ এজন আপুনি ইন ছাৰ্ভিচ অফিচাৰ বা ছাব ইনস্পেক্টৰক যদি জেলত পঠাবলৈ হয় হোম মিনিষ্টাৰৰ কনচেণ্ট নোহোৱাকৈ আপুনি নোৱাৰে, পাৰ্মিশ্যন ল'ব লাগে। তো যিহেতু গৃহ বিভাগটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে চাই, তেওঁ গম পাইছিলে। আৰু সত্যৰ লগত কেনেকৈ ক'ৰ পৰা মানুহ জোৰ খাই নহয় আপুনি ইউ কেনট ইমাজিন। মই ৰাষ্ট্ৰপতি ইলেকশ্যনৰ দিনাখন CM ছাৰক লগ কৰিব গৈছিলোঁ। প্ৰায় 11টাৰ পৰা 5টা বজালৈকে বহিলোঁ, তেওঁক লগ নাপালোঁ। তেওঁ বিভিন্ন কামত ব্যস্ত আছে, মানে কেবিনেট মিটিং কৰিলে, লোকক কিবা কিবি ইটো সিটো, ৰাষ্ট্ৰপতি ইলেকশ্যন, অফিচত বহা নাই। তো মই লগ নাপালোঁ। 5টা বজাত মই ওলাই গুচি আহিলোঁ। আহি মই চিপাঝাৰ পালোঁ। তেতিয়া 8:30 মানত মোক ক'লে যে এতিয়া CM ছাৰ আপুনি এটা আৰ্জেণ্ট এপইণ্টমেণ্ট বিচাৰিছিলে, তো এতিয়া অফিচত বহিব। তো মইতো চিপাঝাৰ আহি পালোঁ। সেইদিনাখন মোৰ মেৰিজ এনিভাৰ্চাৰী আছিলে। তো মই ক'লোঁ আজি এতিয়াতো ৰিটাৰ্ণ যোৱা সম্ভৱ নহয়, তে যদি পাৰে কোনোবা দিনাখন ছানডে এটাত যদি হয় ভাল হ'ব। তো পিছত মোক কৰিলে, তেওঁক লগ পালোঁ। তো মইতো তেওঁক ক'ব নোৱাৰিলোঁ মুখ্যমন্ত্ৰী মহোদয়ক যিটো উদ্দেশ্যেৰে মই গৈছিলোঁ, যে মই ক'লোহেঁতেন যে ছাৰ এনেকুৱা এটা ইছ্যু চলি আছে, আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ বুলি। তো ইন দ্য মিন টাইম তেওঁ দিল্লীত গ'ল।
মই যে কৈছিলোঁ মোৰ বন্ধু এজন তেহচিন পুনাৱালা, তেওঁ কেনেবাকৈ হিমন্ত ছাৰক লগ পাই গ'ল, অসম ভৱনতে হওক বা ক'ৰবাত, তেওঁলোকে এটা ভাল ভাই টাইপ আৰু। তেওঁ হেনো কৈছিলে ছাৰক যে ডক্টৰজনৰ লগত এনেকুৱা এটা ইছ্যু চলি আছে, হেৰাছমেণ্ট, অলপ চাব লাগে। হয়তো সেইকাৰণে বেছি গুৰুত্ব আৰোপ কৰিলে। পিছত যেতিয়া সি এৰেষ্ট হোৱাৰ পিছত তেহচিন ভাইক মই জনালোঁ যে তেহচিন ভাই এনেকৈ উৎপল বৰা এৰেষ্ট হ'ল, DIG ছাৰে এনকুৱাৰী কৰিলে। মোক তেতিয়া তেওঁ জনালে যে মই জানো, মই DGPৰ লগত টাচত আছোঁ, মই CM ছাৰক কৈছিলোঁ কথাখিনি। তো চাওক, যেতিয়া আপুনি সত্যৰ পথত থাকিব, মানুহ ক'ৰ পৰা কেনেকৈ আপোনাক লগ দিব, সংগ দিব, ইউ নেভাৰ ন'। তো সি জেলত থাকোঁতেনে তেতিয়া তাৰ আৰু বেলেগ ক'লা অধ্যায় কিছুমান খোল খালে, ফাদিল হৈছে আৰু। তাৰমানে এইটো ইণ্টাৰেষ্টিং, চিফ মিনিষ্টাৰ ছাৰে দুপৰ নিশা 1মান বজাত এটা হোৱাটছআপ মেছেজ পালে ক'ৰবাৰ পৰা। এই যে আৰতিতুৰী এটা কাণ্ড হৈছিলে আমাৰ, আপোনালোকে যদি মনত আছে, বাগানীয়া কিশোৰী এগৰাকীৰ লগত যে ধৰ্ষণ হৈছিলে, এজন SSBৰ জোৱানে কৰিছিলে, আৰু সেই কেছটো গাপ দিয়াৰ কাৰণে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হৈছিলে। সেইটো ছেম মাহতে হৈছিলে, জুন মাহৰ এই ধৰক 20 তাৰিখৰ ফালে আমাৰ লগত এই কাণ্ডটো কৰিলে, সেইটো প্ৰথম সপ্তাহত আছিলে। ছোৱালীগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী আছিলে, তেওঁক কবৰস্থ কৰা হ'ল, মাটিৰ তলত পুতি দিয়া হ'ল, আৰু পুতাৰ লগে লগে গোটেই কাহিনীটোৱে পোত খাই গৈছিলে। পিছত যেতিয়া আমি উৎপল বৰাক জেলত পঠালোঁ, হয়তো CM ছাৰে ভাবিলে যে এই মানুহজনটো এনেও বদমাছ, তেওঁ গুৰুত্ব দিলে বস্তুটো, হোৱাটছআপ মেছেজটোত অলপ হ'লেও গুৰুত্ব আৰোপ কৰি তেওঁৰ যিজন ছেক্ৰেটাৰী আছে তেওঁক ক'লে যে এই খবৰটো লয়, SPৰ পৰা ৰিপৰ্ট বিচাৰ, এনেকুৱা এটা ৰিপৰ্ট আহিছে। তো ৰিপৰ্টটো গম পালে যে গোটেই সন্দেহৰ আৱৰ্তত গোটেই কাহিনীখিনি, কিশোৰীগৰাকীক ধৰ্ষণ কৰা হৈছিলে, ধৰ্ষণ কৰি আপোনাৰ মাৰি পেলোৱা হ'ল, আৰু সেইটোক আপোনাৰ গোটেই পুলিচৰ পৰা আৰম্ভ কৰি এক্সিকিউটিভ মেজিষ্ট্ৰেট, পষ্টমৰ্টেম কৰা ডক্টৰসকলে মিলি গোটেইকেইটাই এই ধৰ্ষণ আৰু হত্যাৰ বস্তুটোক এটা আত্মহত্যাৰ ৰূপ দি ৰিপৰ্ট বনাই দিলে। কেনেকুৱা লেভেলত গুচি যায় কেছবিলাক। কেনে আপুনি যে কৈছিলে কিছুমান যে ডাক্তৰ থাকে যে অনৈতিক, বা এইটো দিছ ইজ দ্য হাইট, চবেই নহয়, 2-4জন কলংক দাগী মানুহ থাকে, প্ৰতিটো প্ৰফেশ্যনতে হয়তো থাকে। তো এই গোটেই ৰিপৰ্টটো যেতিয়া ফাদিল হ'ল, মুখ্যমন্ত্ৰী মহোদয় তেতিয়াৰ DGP ভাস্কৰজ্যোতি মহন্ত গ'ল, কিশোৰীগৰাকী ধোলাতে কৰ্মৰত আছিলে, ঢেকীয়াজুলিৰ ছোৱালী আছিলে, দুৰ্ভগীয়া কিশোৰীগৰাকীৰ ঘৰত গ'ল, সৰজমিন তদন্ত কৰিলে, কৰি CM ছাৰে গম পালে যে কুছ তো লোচা হে ইসমে, কয় নহয় যে দাল মে কুছ কালা হে, ইয়াত দাল হি পুৰা কালা হে। তো তাৰপিছত আপোনাৰ লগে লগে CM ছাৰে ডিচাইড কৰিলে যে যিকেইজন লোক তাতে আছিলে চবকে ছাছপেণ্ড কৰিলে। উৎপল বৰা অলৰেডি জেলত আছিলে, এডিশ্যনেল SP ফুকন তেখেতক ছাছপেণ্ড কৰিলে, SP ৰাজমোহন ৰয় তেওঁকো ছাছপেণ্ড কৰিলে, কাৰণ এজ এ ছিনিয়ৰ অফিচাৰ তেওঁলোকৰ ৰোলটো যিটো হ'ব লাগিছিলে সেইটো নাছিলে। কেনেকুৱা এটা ভয়ংকৰ অন্যায় চাওকচোন, একটো হ'ল এনেকুৱা এটা অমানৱীয় অপৰাধ কৰিলে, আকৌ সেই অমানৱীয় অপৰাধটোৰ ওপৰত শগুনৰ দৰে পইচা কমোৱাৰ এটা জাল বনাই ল'লে। এইটো হ'ব পাৰে নেকি? মানৱতাক লজ্জিত কৰা, মানৱতাৰ স্খলন হোৱাৰ এক চৰম নিদৰ্শন। তাৰপিছত মই তেতিয়া SPক ক'লোঁ, এইজন SPয়ে যিজনে মোৰ ফাদাৰক কৈছিলে যন্ত্ৰণা নকৰিবি, মই ক'লোঁ যে ছাৰ আজি আপুনি উৎপল বৰাৰ ভুল কামৰ কাৰণে আজি আপুনি নিজে ভুগিব লগা হৈ আছে। তেতিয়া কৈছিলে য়েছ ছাৰ, ৰিগাৰ্ডছ। সেইকাৰণে কিছুমান কাম সময়ত মাৰিব লাগে, পিছত যাতে পস্তাব নালাগে। চবতে মিলি ভকত হৈ থাকিলে এটা সময়ততো মুখাখন খোল খাব নহয়, নেদেখাজন আছেতো ওপৰত, দেৰি হ'ব পাৰে, কিন্তু আপোনাৰ কৰ্মৰ ফল আপুনি পাবই লাগিব। হিন্দু ধৰ্মত কয় আপোনাৰ কৰ্মা, খ্ৰীষ্টিয়ান ধৰ্মত কয় আপোনাৰ ডিভাইন জাষ্টিছ, আমি মুছলিম ধৰ্মত কওঁ যে পাপ পুণ্য বা নেকি স্বাপ। তো প্ৰতিটো ধৰ্মতে আছে, আপুনি যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা আপুনি ফল পাব। সেইটো হয়, টাইম লাগিব, বাট ৰিজাল্ট পাব। তো তাৰপিছত SPজন ছাছপেণ্ড হ'ল, তদন্ত CIDয়ে ল'লে, CIDয়ে তদন্ত কৰোঁতে এটা SIT ফৰ্ম কৰিলে, স্পেচিয়েল ইনভেষ্টিগেটিং টীম। CIDৰ ADG আছিলে উপাধ্যায় চাহাব, তেওঁলোকে খুব ধুনীয়াকৈ এটা তদন্ত প্ৰফেচনেলি কৰি পেলালে। আপুনি চাওক, যেতিয়া সদিচ্ছা থাকে চৰকাৰখনৰ, এই খ্ৰীষ্টান ধৰ্মাৱলম্বী কিশোৰীগৰাকী অলৰেডি প্ৰায় 1 মাহ হৈ গৈছে মাটিৰ তলত পুতি থোৱা হৈছে। স্পেচিয়েল পাৰ্মিশ্যন লৈছে কোৰ্টৰ পৰা যে বডিটোক আমি এক্সিউম কৰিম, আকৌ পুনৰ উঠাই আনি আমি ফৰেঞ্চিকত পঠাম।
এইমছৰ পৰা GMCৰ পৰা নেগ্ৰিমছৰ পৰা বেষ্ট ফৰেনচিক টিমৰ এটা পেনেল বহিছিলে উইথ CID পুলিচৰ টিমে মিলি গোটেই এটা খুব ধুনীয়া এটা প্ৰফেশ্যনেল ইনভেষ্টিগেশ্যন কৰি এইটো এষ্টাব্লিছ কৰিবলৈ সক্ষম হ'ল যে এই ছোৱালীগৰাকী আত্মহত্যা কৰা নাছিলে, এইটো এটা আত্মহত্যাৰ ৰূপ দিয়া হৈছিলে। আচলতে তেওঁৰ লগত এটা জঘন্য অপৰাধ হৈছিলে আৰু হোৱাৰ পিছত উৎপল বৰা আকৌ গ্ৰেপ্তাৰ হ'ল, SP জনো এৰেষ্ট হ'ল, এইবাৰ গৈ ডক্টৰ 3জনো এৰেষ্ট হ'ল, ইভেন চাৰ্কুল অফিচাৰ যিজন এক্সিকিউটিভ মেজিষ্ট্ৰেটে ৰিপৰ্ট দিছিলে তেওঁ এৰেষ্ট হ'ল। আৰু এই ডক্টৰগৰাকীৰ ভিতৰত এগৰাকী সেই ডক্টৰগৰাকী আছিলে যিয়ে মোক 2012-13 চনত লাইচেন্সৰ কাৰণে 250 টকা লৈছিলে। তাৰমানে আপুনি চাওক গোটেই চাৰ্কলটো 360 ডিগ্ৰী যদি আপুনি মিলাই চাই, ৱেন ইউ কানেক্ট দ্য ডটছ আপুনি গম পায় যে মই এটা পাথৰেৰে দুটা চৰাই মাৰাৰ নিচিনা হ'ল। ইট ৱাজ লাইক কিলিং 2 বাৰ্ডছ উইথ দ্য ছেম ষ্ট'ন। মই উৎপল বৰাক জেলত পঠালোঁ, মই নহয় মানে মোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি জেলত পঠালে আৰু উৎপল বৰাই এই গোটেই চক্ৰবেহুটো গোটেই ডক্টৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট চবকে টানি আনিলে। তো কৰ্মৰ ফলটো তেনেকুৱাই 10 বছৰ পিছত মই পালোঁ যিগৰাকী চিকিৎসকক মই 250 টকাৰ দিয়াৰ পক্ষত নাছিলোঁ, হ'লেও মই মোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ দিব লগা হৈছিলে। ক'ৰবাত নহয় ক'ৰবাত তেওঁ পিছত গৈ আজি পাপৰ ফল পালে বুলি ক'ব লাগিব। সেইকাৰণে মই বিশ্বাস কৰোঁ যে কৰ্ম আমি যেনেকুৱা কৰিম ফল তেনেকুৱাই আমি পাম। সেইটো হয়। মই মানে আপোনাৰ কথাখিনি শুনিয়ে থাকিলোঁ, আপুনি আচৰিত লাগিছে শুনি পেলাই। কেনেকুৱা চাওক মানে গ্ৰাউণ্ড লেভেলৰ পৰা কামবিলাক চলি থাকে, লাষ্টত গৈ মানে ৰিজাল্টটো পাই যায়। বাপৰে। আৰু সেইকাৰণে মই আজি গৰ্বৰে কওঁ, আজি প্ৰায় 8 বছৰ হ'ল মই মেডিকেল অফিচাৰ হিচাপে বিভিন্ন হস্পিটেলত মই কাম কৰি আছোঁ। আজিলৈকে মই 1 টকা ঘোচ লৈ পোৱা নাই কাৰোৰ পৰা। সেয়া লাগিলে লাইচেন্সৰ ফৰ্মৰ কাৰণেই হওক, ফিটনেছ চাৰ্টিফিকেটৰ কাৰণে হওক, ট্ৰিটমেণ্টৰ নামতে হওক, প্ৰাইভেট প্ৰেক্টিছ মই নকৰোঁ। মহাপাপ। কাৰণ আপুনি যেতিয়া চাকৰি এটা জইন কৰে আপুনি নিজৰ ইচ্ছাত কৰে, ইউ ন' ডেট হাউ মাছ ইউ আৰ গোয়িং টু বি পেইড, আৰু আপুনি সেইটোত মান্তি হৈ সেইটোত আপুনি এগ্ৰী হৈহে আপুনি ছাৰ্ভিচত জইন কৰে। যদি আপুনি সেইটোত সুখী নহয় তেতিয়াহ'লে আপুনি ৰিজাইন কৰক, বেটাৰ বিচাৰক। যদি আপোনাক বহুত পইচা লাগে বিজনেছ কৰক। যদি আপোনাৰ মাজত সেই ছাৰ্ভিচ মাইণ্ডেডনেছটো নাই, সেৱাৰ ভাৱটো নাই, তেতিয়াহ'লে আপুনি তাত থাকি কি কৰি আছে? এজ চিম্পল এজ ডেট। মোৰ কথাটো হ'ল আপুনি যিকোনো এটা চাকৰিত আছে সেৱা আগবঢ়াওক, যিটোৰ কাৰণে আপুনি জইন কৰিছিলে তাক জাষ্টিফাই কৰি যাওক। হয়। বাকী বহুত দীঘল হৈ গৈছে আজি আমি কথা বতৰাখিনি, বহুত বেছিয়ে দীঘল হৈ গৈছে। আমি সামৰি দিম, 1.5 ঘণ্টা চাগে পাৰ হৈছে, বাট বহুত কথা জানিলোঁ আপোনাৰ জীৱনৰ যিমানখিনি মানে কলেজীয়া লেভেলৰ পৰা যিমানখিনি পালে সেইখিনি জানিলোঁ। হয়তো মানুহেও মানে কিছুমান বস্তু চালি জাৰি চাব চাগে আজি এই পডকাষ্টটোত। আৰু ভাল লাগিলে তেওঁৰ পৰা কথাখিনি জানি। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদিহে আমাৰ এপিছ'ডবিলাক ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।